নমস্কাৰ। আজি 30 মে 19-20 শতিকাৰ এজন সফল অসমীয়া ব্যৱসায়ী সাউ ভোলানাথ বৰুৱাদেৱৰ পবিত্ৰ মৃত্যু তিথি। 20 শতাব্দীত আমি যেন এটা ডাঙৰ ভুল কৰিলো। সাহিত্যৰথী ৰসৰাজ বেজবৰুৱাদেৱক কিছু পৰিমাণে অনুকৰণ কৰিব পাৰিলেও ব্যৱসায়ী লক্ষ্মীনাথ বেজবৰুৱাদেৱক সমূলি যেন অৱজ্ঞা কৰিলে আৰু ভোলানাথ বৰুৱাৰ দৰে 19 শতিকাৰ এজন আন্তঃৰাজ্যিক সফল অসমীয়া ব্যৱসায়ীৰ অৱদান আদৰ্শ একেবাৰেই যেন আমি ওলাই কৰিলো। জাতি মাটি ভাষা সংস্কৃতিৰ উদ্ধাৰৰ নামত ৰাজপথৰ আন্দোলনত নামি পৰিলো। অসমৰ কেইবাটিও প্ৰজন্মই সৎ পথেৰে ব্যৱসায় কৰি স্বাৱলম্বী হোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। আমি এতিয়া লাহে লাহে উপলব্ধি কৰিছো যে আৰ্থিকভাৱে দুৰ্বল হৈ ৰাস্তাত বা ৰাজপথত আন্দোলন কৰি এটা জাতিক ৰক্ষা কৰিব পৰা নাযায় বুলি। কিন্তু ৰাজপথৰ দাঁতিত ব্যৱসায় বাণিজ্য কৰিলেহে আমি অৰ্থনৈতিকভাৱে সবল হ'ম আৰু সাউ ভোলানাথ বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হলে ভাষা সংস্কৃতিকো জীয়াই ৰাখিব পাৰি। এই মহান উদ্দেশ্যেৰে এই পবিত্ৰ তিথিত অসমীয়া ব্যৱসায় উন্নয়ন পৰিষদে বাণিজ্য দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বাণিজ্য দিৱসৰ লগত সংগতি ৰাখি আজি এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উক্ত বক্তৃতা অনুষ্ঠানৰ বিষয় হ'ল সাউ ভোলানাথ বৰুৱা, ব্যৱসায় বাণিজ্য আৰু অসমীয়া মানসিকতা। আমাৰ সৌভাগ্য যে আজি আমাৰ মাজত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব অসমৰ বিশিষ্ট সাহিত্যিক, সমালোচক, চিন্তাবিদ শ্ৰীযুত ময়ূৰ বৰা ডাঙৰীয়াই। প্ৰথমেই অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ সভাপতি শ্ৰীযুত বিনন্দ বৰাদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতক অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ বিষয়ে দুআষাৰ চমুকৈ ক'বলৈ অনুৰোধ জনালো। ধন্যবাদ। নমস্কাৰ। মই অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ সভাপতি আৰু সদস্যবৃন্দ সকলোৱে আজি আমাৰ এই অনুষ্ঠান বাণিজ্যিক দিৱসত আমাৰ অংশগ্ৰহণ কৰা শ্ৰীযুত ময়ূৰ বৰাদেৱক আমাৰ অনুষ্ঠানটিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আমি অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ আজি আমি গঠন কৰা মোটামুটি এবছৰে হৈছে। যে এবছৰ আগতে ঐতিহ্য তেজপুৰৰ কেইজনমান ব্যক্তি আৰু ব্যৱসায়ী লগ হৈ অসমীয়া ব্যৱসায় উন্নয়ন পৰিষদ নামেৰে এটি অৰাজনৈতিক সংগঠন আমি জন্ম দিওঁ। আমাৰ বজাৰ আমাৰ চিন্তাৰ মূল মন্ত্ৰৰে যাতে আমি আগবাঢ়ি যাব পাৰো, ব্যৱসায়ীসকলক আগুৱাই নিয়াটোৱেই হ'ল আমাৰ অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ এটা মূল উদ্দেশ্য। ধন্যবাদ। এতিয়া আমি আগবাঢ়িছো আজি আমাৰ মূল অনুষ্ঠান বক্তৃতা অনুষ্ঠানলৈ। ইতিমধ্যে আপোনালোকক জনাইছো যে আজি আমাৰ মাজত বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰিব নিৰ্দিষ্ট বক্তা হিচাপে অসমৰ বিশিষ্ট সাহিত্যিক, সমালোচক, চিন্তাবিদ শ্ৰীযুত ময়ূৰ বৰা ডাঙৰীয়াই। ময়ূৰ বৰা দেৱৰ বিষয়ে অসমৰ ৰাইজক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। তথাপিও এই প্ৰবীণত তেখেতৰ বিষয়ে দুআষাৰ ক'বলৈ ইচ্ছা প্ৰকাশ কৰিছো। তেখেতে এতিয়ালৈকে 16খন গ্ৰন্থ প্ৰকাশ কৰিছে। তাৰে 2খন ইংৰাজী ভাষাত প্ৰকাশ কৰিছে। তেখেতৰ উল্লেখনীয় গ্ৰন্থসমূহৰ ভিতৰত হ'ল অনুভৱৰ প্ৰতিধ্বনি, পদভস্ত হৈছে নেকি শংকৰদেৱ সংঘ, প্ৰত্যাশাৰ প্ৰতিলিপি, বাৰ্মণ্যবাদ
বাদৰ কলীয়া ডাৱৰ আৰু অসম, মাৰ্ক্সকেই বজালে নেকি কমিউনিজমৰ মৃত্যু ঘণ্টা, জাতি ভেদ প্ৰথা আৰু শংকৰদেৱ, হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা ইত্যাদি। প্ৰথমেই কটন কলেজত নাম ভৰ্তি কৰি পিছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ নাবাৰ্ডত এছিষ্টেণ্ট মেনেজাৰ হিচাপে চাকৰি জীৱনৰ পাতনি মেলে। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত অসমীয়া আৰু ইংৰাজী ভাষাত বক্তৃতা প্ৰদান কৰি তেওঁ এতিয়া এজন বেষ্ট মটিভেশ্যনেল স্পিকাৰ আৰু সমালোচক আৰু কেইবাটাও টিভি চেনেলৰ পেনেলিষ্ট। তেখেতে এতিয়ালৈকে পোৱা বঁটা আৰু সন্মানসমূহৰ ভিতৰত উল্লেখ কৰিব পাৰি 2016 চনত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ বঁটা, 2017 চনত অসম সাহিত্য সভাৰ ভৰত চন্দ্ৰ বৰুৱাৰ স্মাৰক বঁটা, 2018 চনত মইদুল ইছলাম বৰাৰ সাহিত্য বঁটা। আমি ময়ূৰ বৰাদেৱক তেখেতৰ বক্তৃতা অনুষ্ঠান আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনালো। ধন্যবাদ। অশেষ ধন্যবাদ ডক্টৰ হাজৰিকাদেউ আৰু অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ বৰাদেউ। আপোনালোকৰ কথাখিনি মোৰ বিষয়ে যিখিনি ক'লে শুনি নথৈ মই আনন্দিত হৈছো, সুখী হৈছো আৰু লগতে এনেকুৱা লাগিছে যে মোতকৈ মোৰ যিমানৰ আচলতে মই প্ৰাপ্য তাতকৈ বেছিকৈ আপোনালোকে মোৰ সদনাম গাইছে। মই ধন্যবাদ জনাইছো। এটা অত্যন্ত ঐতিহ্যমণ্ডিত এটা দিন আজি 30 মে বুলি ক'লে আচলতে তেজপুৰৰ পৰা এটা দাবী উত্থাপন হৈছিল আজি কেইবছৰমানৰ আগতে, আৰু অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদে মই ভাবো সেই দাবীটো অধিক শক্তিশালী কৰি তুলিছে। আৰু সেই দাবীটোৰ লগত অসমৰ নিচিনা এখন প্ৰদেশত, অসমৰ দৰে এখন প্ৰান্তীয় প্ৰদেশত বহু দাবী উঠি থাকে আৰু বহু দাবীৰ প্ৰতি মানুহে কেতিয়াবা সহমৰ্মিতা প্ৰকাশ কৰিব নোৱাৰা এটা পৰিৱেশৰো জন্ম হয়। কিন্তু এই যিটো দাবী যে সদাগৰ ভোলানাথ বৰুৱাৰ মৃত্যু দিৱসটো যে তেওঁ 1923 চনৰ 30 মে তাৰিখে মৃত্যুবৰণ কৰিছিল 70 বছৰ বয়সত কলিকতাত, সেই দিনটো আচলতে বাণিজ্য দিৱস হিচাপে আমি পালন কৰা উচিত। আৰু কেৱল দিৱসৰ নামতেই এই দিৱস নহয়, এই দিৱসটোৱে দৰাচলতে সকলো অসমীয়া মানুহক এই আনন্দৰাম ঢেকিয়াল ফুকন 19বিংশ শতিকাৰ সেই 1829 চনত জন্ম পোৱা অসমৰ প্ৰথম আধুনিক চিন্তাবিদ তথা বুদ্ধিজীৱী আৰু যিজন মানুহে অসমত অসমীয়া ভাষা পুনৰুদ্ধাৰ কৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। অৱশ্যে পুনৰুদ্ধাৰ হোৱাৰ আগতেই কেৱল মাত্ৰ 29 বছৰ বয়সত তেখেত পৰলোকগামী হয়। কিন্তু সেই নাতিদীৰ্ঘ জীৱনটোৰ মাজত তেওঁ যিখিনি কথা লিখি থৈ গৈছিল, ইংৰাজীতেই হওক বা অসমীয়াতেই হওক, তেওঁ ইংলণ্ডৰ বিৱৰণ বুলি এটা অতি মনোৰম লেখা প্ৰকাশ কৰিছিল আৰু সেই লেখাটো প্ৰকাশ হৈছিল অৰুণোদয় কাকতত। আৰু তেতিয়া তাত তেওঁ অসমীয়া মানুহে তেওঁলোকৰ বৰ্তমানৰ যিটো দুৰৱস্থাৰ কাৰণ 19বিংশ শতিকা বুলি ক'লে মই অসমীয়া মানুহৰ আচলতে আত্মপ্ৰতিষ্ঠা এফালৰ পৰা আত্মবিস্মৃত হোৱাৰ সময় আছিল, কাৰণ আমাক মানে আক্ৰমণ কৰাৰ আগতে ইয়াত মোৱামৰীয়া বিদ্ৰোহৰ কথা আছিলে, 3বাৰকৈ মানে আক্ৰমণ কৰিছিলে, বহু মানুহৰ ইয়াত নিধন হৈছিল, মৃত্যু হৈছিল। আৰু তেনে অৱস্থাতেই আমাক ঔপনিৱেশিক শাসক ব্ৰিটিছসকলে আহি তাৰ 10 বছৰৰ পিছত ইয়াণ্ডাবু সন্ধিৰ পিছত আমাৰ ইয়াত আমাৰ আইৰ যিটো মুখৰ ভাষা, সেই আইৰ মুখৰ ভাষাটো কাঢ়ি লৈ বাংলা ভাষা ইয়াত বলপূৰ্বকভাৱে চলাইছিল। তেনে প্ৰেক্ষাপটটো এইকাৰণেই গুৰুত্বপূৰ্ণ, আনন্দৰাম ঢেকিয়াল ফুকনে তেনে অৱস্থাত অসমত অসমীয়া ভাষা পুনৰুদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁতে, অসমীয়া মানুহৰ আত্মবিস্মৃতিৰ পৰা জগাই তুলিবৰ কাৰণে চেষ্টা কৰোঁতে যি 3টামান কথা কৈছিল, সেই 3টা কথাৰ তৃতীয় কাৰণটো আছিল যে অসমীয়া মানুহৰ বৰ্তমানৰ দুৰৱস্থাৰ কাৰণটো হৈছে আমি ব্যৱসায় বাণিজ্যৰ প্ৰতি যিটো যোগাত্মক বা ইতিবাচক মনোভাৱ ৰাখিব লাগে, অসমীয়া মানুহে সেইটো ৰাখিবলৈ সক্ষম হোৱা নাই বা ৰখা নাই। আৰু সেইটো এটা অন্যতম কাৰণ সেই সময়ত এই 19বিংশ শতিকাৰ প্ৰথমাৰ্ধত আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে এজন বৰেণ্য ব্যক্তিয়ে আমাৰ জাতিটোৰ সেই দুৰৱস্থাৰ এটা প্ৰধান কাৰণ বুলি তেওঁ চিহ্নিত কৰি থৈ গৈছিল।
আৰু একেবাৰে সঁচা কথা। এইখিনি কথা মই আৰম্ভণিতে প্ৰেক্ষাপটত কৈছো, কিন্তু মই ভাবো আজি আচলতে সাউথ ভোলানাথ বৰুৱা বুলি কলে মই বিশেষকৈ 3জন মানুহৰ কথা কব লাগিব। এজন মানুহ পণ্ডিত, তেখেত প্ৰয়াত। আমি সাউথ ভোলানাথ বৰুৱাৰ কথা আচলতে বহু মানুহে বহু কথা কয়। আমাৰ কেতিয়াবা ভোলানাথ বৰুৱা কলেজ বা যিখন আমি বি বৰুৱা কলেজ বুলি কওঁ, গুৱাহাটীৰ একেবাৰে মাজমজিয়াত অৱস্থিত, য'ত গোপীনাথ বৰদলৈ, হেম বৰুৱাৰ দৰে লোকে অধ্যক্ষ হিচাপে কাম কৰিছিল, এখন সাংঘাতিক ঐতিহ্যমণ্ডিত মহাবিদ্যালয়। কিন্তু আপুনি যদি বি বৰুৱা মহাবিদ্যালয়ৰো তেওঁলোকৰ ৱেবছাইটটো চাই, তেতিয়াহ'লে হয়তো ভোলানাথ বৰুৱাৰ বিষয়ে আমি যিমান বিচাৰি পাব লাগিছিল সিমান বিচাৰি নাপাওঁ। তাৰ বাবে আচলতে কলেজখনক বা কলেজৰ ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলক দোষাৰোপ কৰিলেই কিন্তু কথাটো নহব। কাৰণ অসমীয়া জাতি হিচাপে ভোলানাথ বৰুৱাৰ জীৱনী আচলতে খুব বিক্ষিপ্তভাৱে এজন পণ্ডিত, যিজন আজি আমাৰ মাজত নাই, ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাই, তেখেতে 1993 চনত লিখি উলিয়াইছিল তেখেতৰ গ্ৰন্থ। আৰু তেওঁ নিজেই লিখি থৈ গৈছে, এইখন আচলতে পূৰ্ণাংগ জীৱনী নহয়, কাৰণ শৈশৱ কালৰ পুৰণি গুদামত জন্ম হোৱা, নগাঁৱত পঢ়া আৰু পাছলৈ গুৱাহাটীলৈ আহি গুৱাহাটীত পঢ়া, ব্যৱসায় বাণিজ্যত লিপ্ত হোৱা আৰু কলিকতালৈ যোৱা, এই গোটেইকেইটা পৰ্বৰ মাজেদি যদি আমি ভোলানাথ বৰুৱাক চাওঁ, তেতিয়াহ'লে আমি শৈশৱৰ সেই নগাঁৱৰ পুৰণি গুদামৰ পৰা নগাঁৱত পঢ়িবলৈ অহা ভোলানাথ বৰুৱাৰ কথা আমি বৰকৈ গম নাপাওঁ। আৰু সেইখিনি ক্ষেত্ৰত মই আজি তেখেতক মই নমস্কাৰ মানে ভোলানাথ বৰুৱাৰ পুণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ বিষয়ে কিছু পৰিমাণে অসমত জনোৱাৰ বাবে ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাকো মই সুঁৱৰিব বিচাৰিছো। আৰু এজন ব্যক্তি আপোনালোকৰ মাজতে আছে, আমাৰ নগাঁৱৰ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, সুলেখক, ঔপন্যাসিক ডক্টৰ ভূপেন শইকীয়া। ডক্টৰ ভূপেন শইকীয়া তেজপুৰতে বাস কৰে। তেওঁ বোধ কৰো এতিয়া তেজপুৰ সাহিত্য সভাৰ, জিলা সাহিত্য সভাৰ সভাপতিও। তেখেতেও কিন্তু ভোলানাথ বৰুৱাৰ বিষয়ে এখন অতি সুলিখিত সৰু এখন গ্ৰন্থ, সৰু হবই যিহেতু তথ্য বেছি নাই, তেওঁ লিখি উলিয়াইছে। আমাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা, আমি জানো অসমীয়া ভাষাক সেই সময়ত অসমীয়া জাতি, অসমীয়া সত্তা, অসমীয়া চেতনাটো তুলি ধৰিবলৈ গঠন হোৱা এটা সংস্থা আছিল কলিকতাত। আৰু আজি মই যদি ভুল কৰা নাই, কেৱল তেজপুৰতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ, যাৰ যিটো তেজপুৰ শাখা চলি আছে, আৰু তাৰেই সাধাৰণ সম্পাদক শান্তনু বৰুৱা, তেজপুৰ সাহিত্য সভাৰ লগত জড়িত হেমন্ত বৰুৱাকে আদি কৰি বিভিন্ন লোকে তেওঁলোকৰ নানান প্ৰত্যাহ্বানৰ মাজত ভোলানাথ বৰুৱাৰ কথা কিছু তেওঁৰ হৈ কাম কৰিবলৈ চেষ্টা কৰিছে। ইতিমধ্যে মই দেখিছো যে আমাৰ বিশিষ্ট সাহিত্যিক চিন্তাবিদ ইছমাইল হুছেইন দেৱেও ভোলানাথ বৰুৱাৰ বিষয়ে এখন গ্ৰন্থ উলিয়াইছে। কিন্তু এই গোটেইখিনি কথা মই কৈছো আজি অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ আজি এবছৰ আগতে গঠন হোৱা বুলি বৰা ডাঙৰীয়াই নিজে কলে। মই ভাবো আপোনালোকৰ কিন্তু দায়িত্ব সাংঘাতিক বেছি, কাৰণ আপোনালোকে যিটো দাবী আছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা তেজপুৰ শাখাৰ, আৰু আপোনালোকে তাক অধিক শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিছে, তাৰ লগত কিন্তু আমাৰ যিটো মানসিকতা, আজিৰ যিটো বক্তৃতাৰ বিষয় যে ভোলানাথ বৰুৱা, ব্যৱসায় বাণিজ্য আৰু অসমীয়াৰ মানসিকতা, সেই মানসিকতাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰতো মই ভাবো আপোনালোকৰ বহু কাম আছে, বহু প্ৰত্যাহ্বানৰ সন্মুখীন হব, বহু মানুহে আপোনালোকক সমালোচনা কৰিব, বহু মানুহে হয়তো গালিও পাৰিব পাৰে। কিন্তু সকলোবোৰ কথা এটা ভাল কামৰ বাবে আপোনালোক যিহেতু ওলাই আহিছে, মই ভাবিছো ব্যৱসায় কৰা মানুহৰ সহিষ্ণুতা, যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ এক ধৰণৰ দুৰন্ত মানসিকতা বেছিভাগ মানুহৰে থাকে। আপোনালোক তাত অতিক্ৰম হব বুলি মই বিশ্বাস ৰাখিছো। আৰু প্ৰাৰম্ভণিতে মই এইখিনি কথা কৈয়ে ভোলানাথ বৰুৱাদেৱৰ প্ৰতি পুনৰ শ্ৰদ্ধাঞ্জলি জনাই মই আজি মূল বিষয়টোলৈ আহিব বিচাৰিছো। মূল বিষয়টোলৈ আহোঁতে মোৰ মনত পৰিছে, যদি ভোলানাথ বৰুৱাৰ অসমত জন্ম নহলহেঁতেন, আপুনি মহাত্মা গান্ধীৰ যদি আমাৰ ব্ৰিটিছ বিৰোধী বা সাম্ৰাজ্যবাদ বিৰোধী যিটো সংগ্ৰামৰ কথালৈ চাই, আপুনি ভাৰতৰ যিটো স্বাধীনতা সংগ্ৰামৰ ইতিহাসলৈ যদি জুমি চাই, তেতিয়াহ'লে দেখা পাব তাত যেনেকৈ বাওঁ শক্তিৰ উত্থানৰ কথা আছে, তাত যেনেকৈ ৰিভলিউচনাৰী টেৰৰিষ্টৰ কথা আছে, তাত যেনেকৈ বিভিন্ন বাগধাৰা আহি শেষত ব্ৰিটিছক আমাৰ ভাৰতৰ পৰা আমাৰ বিতৰণ কৰাৰ ক্ষেত্ৰত যি ধৰণে বিভিন্ন চিন্তাৰ শাখা প্ৰশাখাই আহি বিলীন হৈছিল, সেইখিনি কথাত কিন্তু আমি আৰু এটা কথা পাওঁ যে মহাত্মা গান্ধীৰ লগত ইণ্ডিয়ান কেপিটেলিষ্ট, মানে যিসকল ব্যৱসায় কৰা, ডাঙৰ ব্যৱসায় কৰা লোক আছিল, তেওঁলোকে কি ধৰণেৰে
এই যিটো স্বাধীনতা সংগ্ৰাম এই স্বাধীনতা সংগ্ৰামত তেওঁলোকে সহায় কৰিছিল পুৰুষোত্তম দাস ঠাকুৰ দাস আমাৰ বাজাজ পৰিয়াল আমাৰ বিৰলা পৰিয়াল টাটা পৰিয়াল অৱশ্যে সেইটো হিচাপত ইমান মাত্ৰাত সংলগ্ন হোৱা নাছিল বা সংযুক্ত হোৱা নাছিল কিন্তু এই গোটেই কিটা ব্যৱসায়ৰ লগত সমগ্ৰ ভাৰতৰ ব্যৱসায় আজি প্ৰতিনিধিত্ব কৰিব পৰা সেই যিকিটা পৰিয়াল আছিল তেওঁলোকৰো কিন্তু উত্থান ঘটিছিল এই 19বিংশ শতিকাৰ মাজতেই আৰু আজি তেওঁবিলাকৰ কথা জানিবলৈ হলে আমি ইন্টাৰনেটেই হওক কিতাপ পত্ৰই হওক সকলোতে সকলোবোৰ তথ্য ভৰপূৰ হৈ আছে আৰু এইজন অসমীয়া এইজন অতি চহকী অসমীয়া আৰ্থিক দিশত চহকী নহয় মনেৰে চহকী আছিল ভোলানাথ বৰুৱা মানসিকতাৰে চহকী আছিল ভোলানাথ বৰুৱা তেওঁৰ যিটো বিশ্ববিখ্যা আছিল সেই বিশ্ববিখ্যাৰ জৰিয়তে এজন চহকী মানুহক বৰ্তমানৰ অসমীয়া মানুহে আমি সকলোৱে আমাৰ অগ্ৰজ সকলেও আমি কিন্তু তেওঁক এজন অতি দুখীয়া মানুহলৈ ৰূপান্তৰিত কৰিলো আজি মাত্ৰ 3খন জীৱনী তাকো পূৰ্ণাংগ জীৱনী নহয় যিটো কথা অতি সুন্দৰভাৱে ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ দৰে 19বিংশ শতিকাক অতি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰা পণ্ডিতজনে কৈছে ডক্টৰ ভূপেন শইকীয়াৰ লেখাৰ মাজতো আমি এইটো কথা দেখিছো আচলতে এইটো গোটেই জাতিটোৰ কাৰণে আমাৰ এটা ক্লিবত্তৰ পৰিচয় আৰু তেনে এটা প্ৰেক্ষাপটতেই আমি অসমীয়া সমাজত ব্যৱসায় বাণিজ্যৰ প্ৰতি আমাৰ কিমান সদ্ভাৱ আমাৰ কিমান যোগাত্মক মানসিকতা আছে আমি সকলোৱে জানো সেইখিনি জনাৰ পিছতো আমি ওলাই আহিছো আৰু ওলাই যিহেতু আহিছো এইবাৰ যাতে এই যিটো যাত্ৰা এই যাত্ৰাটো যাতে বলিষ্ঠ হয় এই যাত্ৰাটো যাতে শক্তিশালী হয় আৰু এই যাত্ৰাটো যাতে কেৱল স্লোগান ধৰ্মী কথাৰ মাজেৰে আমাক এটা ৰেটৰিকেল বাগাড়ম্বৰপূৰ্ণ আমাক কিন্তু কোনো এটা যাত্ৰা নালাগে আমাক আন্তৰিকতাপূৰ্ণ যাত্ৰা লাগে যিটো যাত্ৰাৰ মাজেদি নতুন অসমীয়া ব্যৱসায়ীসকল আগবাঢ়ি আহিব ভোলানাথ বৰুৱাক সন্মান কৰিব আৰু ভোলানাথ বৰুৱাৰ সন্মান কেৱল প্ৰতীকী অৰ্থত সীমাবদ্ধ হৈ নাথাকি তেওঁলোকৰ কাম-কাজৰ জৰিয়তে বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰা মানুহক অসমীয়া মানুহে যে সন্মান জনোৱাৰ ক্ষেত্ৰত কৃপণালী প্ৰদৰ্শন কৰে এই কথাটো অনাগত 10-15 বছৰত আমি ভাঙিবলৈ ধ্বংস কৰিবলৈ সক্ষম হ'ম যদি হেতু কৰিবলৈ সক্ষম হওঁ মই ভাবো হেয়াই হ'ব সাউথ ভোলানাথ বৰুৱাৰ প্ৰতি আমাৰ আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি 30 মে তাৰিখৰ এই বাণিজ্য দিৱসৰ হেতুৱে হ'ব পাৰে আচলতে বৰ্তমান সময়ত আমি ল'ব পৰা এটা প্ৰতিজ্ঞা আৰু এই প্ৰতিজ্ঞা কোনো ব্যক্তিগত প্ৰতিজ্ঞা নহয় এই প্ৰতিজ্ঞা হ'ব লাগিব অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ বা তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা এক বলিষ্ঠ গণ আন্দোলন যিটো আন্দোলন আমি ৰাজপথত চাবলৈ নিবিচাৰো যিটো আমি চাব বিচাৰো আমাৰ কামৰ মাজেৰে যাতে এইখিনি কথা আমাৰ কামৰ মাজত প্ৰতিফলিত হয় মই একেবাৰেই কৈছো মই এতিয়া দুটামান তেখেতৰ জীৱনৰ আমোদজনক কথাৰ মাজলৈ আহো এবাৰ তেখেতৰ লক্ষীনাথ ফুকন আমি লক্ষীনাথ ফুকনক সকলোৱে ভালদৰে জানো লক্ষীনাথ ফুকনৰ গ্ৰন্থ মহাত্মাৰ পৰা ৰূপ কোঁৱৰলৈ সাহিত্য একাডেমি পাইছিল আসাম ট্ৰিবিউনৰ সেই আৰম্ভণি কালৰ বোধ কৰো প্ৰথম জনা তেওঁ সম্পাদক আছিল লক্ষীনাথ ফুকনে এবাৰ কলিকতাত ভোলানাথ বৰুৱাক লগ পাইছিল 19বিংশ শতিকাৰ আৰম্ভণিতেই হ'ব যেহেতু ভোলানাথ বৰুৱা 1923 চনত তেখেতৰ মৃত্যু হৈছে 30 মে তাৰিখে গতিকে তাৰ আগতে তেওঁক লগ পাইছিলে আৰু লগ পোৱাৰ সময়ত তেখেতৰ জীৱনৰ বিষয়ে লক্ষীনাথ ফুকনে ভোলানাথ বৰুৱাক সুধিছিলে যে কওকচোন আপুনি এজন সফল ব্যৱসায়ী আপোনাৰ ইমান ধন সম্পত্তি আপোনাৰ বিষয়ে কওক তেতিয়া ভোলানাথ বৰুৱা মোৰ লাগিছিল মানুহজন যেন শেষৰ অৱস্থাত এক ধৰণৰ দাৰ্শনিকলৈ উত্তৰণ ঘটিছিল মোৰ উত্তৰটো দেখি লাগিছিল তেওঁনো কম মই নোৱাৰো বোপা লক্ষীনাথ মই আৰু তোমাক কি কম মোৰ জীৱনৰ কথা আচলতে লক্ষীনাথ বেজবৰুৱা আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়েহে বেছি ভালকৈ জানে এই কথাটোৰ সাংঘাতিক এটা গুৰুত্ব আছে যদিও কথাটো হয়তো কিছু ধেমেলীয়াকৈ ঘৰুৱা ভাৱত লক্ষীনাথ ফুকনক কৈছিল কিন্তু এই যে আমাৰ এই মানুহজনৰ সাউথ ভোলানাথ বৰুৱাৰ এই উক্তি মই ভাবিছো এই উক্তিৰ এক ডাঙৰ ঐতিহাসিক তাৎপৰ্য আছে এই মানুহজনৰ কথা লক্ষীনাথ বেজবৰুৱাই মই অলপ বিক্ষিপ্তভাৱে কৈছো কাৰণ এইখিনি কথাৰ লগত তেজপুৰৰ অধিকাংশ মানুহে জড়িত মই তেওঁৰ জীৱনী পুৰণি গুদামত জন্ম তাৰ পৰা গুৱাহাটীলৈ আহিল হাবিৰাম বৰুৱাৰ ঘৰত থাকিল এই ধৰণৰ কথাৰ জৰিয়তে মই এটা লিনিয়াৰ যিটো এক ৰৈখিক মানে আমাৰ সৰল ৰৈখিক যিটো গতিপথেদি মই যাব বিচৰা নাই মোৰ আকৌ এটা কথা মনত পৰিছে যে ভোলানাথ বৰুৱাৰ
এই আমি জীৱনৰ কথা যেতিয়া কওঁ, জীৱন দৰ্শনৰ কথা যেতিয়া কওঁ, তেতিয়া আৰু এটা কথা মনত পৰে। এজন মানুহক মই যে কৈছিলো 15খন বা আমাৰ এতিয়ালৈকে 20খন খুব পূৰ্ণাংগ জীৱনী হ'ব লাগিছিল বিভিন্ন দৃষ্টিকোণেৰে লিখা। মই সেইটো তেওঁক আজি বাণিজ্য দিৱস হিচাপে আপোনালোকে কৰা দাবীটোৰ প্ৰতি অতি প্ৰতীকীভাৱে সহমৰ্মিতা দেখুৱাই মই ক'ব বিচৰা নাই। মই এইভাৱে ক'ব বিচাৰিছো, এটা মই উদাহৰণৰ জৰিয়তে ক'ব বিচাৰিছো। এই মানুহজনক বেজবৰুৱাই কৈছিল অত্যন্ত ৰঙিয়াল মানুহ, অত্যন্ত ধেমেলীয়া মানুহ, আৰু এই মানুহজনে অন্যান্য মানুহৰ দৃষ্টি কিদৰে আকৰ্ষণ কৰিব পাৰে, সুন্দৰ কথা পতাৰ জৰিয়তে, ব্যক্তিত্বৰ জৰিয়তে মন্ত্ৰমুগ্ধ কিদৰে কৰিব পাৰে, সেই কথা বেজবৰুৱাই ভোলানাথ বৰুৱাৰ বিষয়ে কৈ থৈ গৈছে। আৰু বেজবৰুৱা নিজে এজন এনে মানুহ, মই হয়তো আৰু বিস্তৃত ব্যাখ্যা কৰিব নালাগে, যাক আমি সাহিত্যৰথী, সাহিত্য সম্ৰাট বুলি কোৱাৰ আগতে তেওঁক আমি ৰসৰাজ বুলিও কওঁ। তেওঁ নিজেই ৰসৰ এটা ভাণ্ডাৰ, কৃপাবৰ বৰুৱা হৈ অসমীয়া সমাজৰ সেই এলান্ধুকলীয়া কুসংস্কাৰ, অন্ধবিশ্বাসৰ পৰা আদি কৰি সমাজৰ বিভিন্ন দিশক অত্যন্ত নিপুণতাৰে সৈতে, বিচক্ষণতাৰে সৈতে বেজবৰুৱাই উদঙাই দিছে। আৰু সেই বেজবৰুৱাই ভোলানাথ বৰুৱাক ভাবিছিলে যে তেখেত এজন অত্যন্ত ৰঙিয়াল, ফূৰ্তিবাজ আৰু আনক তেওঁ অতি সহজে মন্ত্ৰমুগ্ধ কৰিব পৰা মানুহ। একেখিনি কথা আমাৰ জ্ঞানদাভিৰাম বৰুৱাই কৈছে। জ্ঞানদাভিৰাম বৰুৱা আমি জানো, তেওঁ গুণাভিৰাম বৰুৱাৰ সুপুত্ৰ। সেই জ্ঞানদাভিৰাম বৰুৱাই এবাৰ যেতিয়া ভোলানাথ বৰুৱা লণ্ডনলৈ যায়, লণ্ডনত তেওঁ গৈ প্ৰায় 6 মাহ আছিলে, আৰু সেইখিনি সময়ত জ্ঞানদাভিৰাম বৰুৱা যিহেতু আগতে লণ্ডনত থাকি অহা, তাত পঢ়া শুনা কৰা, গতিকে জ্ঞানদাভিৰাম বৰুৱাই ভোলানাথ বৰুৱাক তেওঁৰ বন্ধু, বোধকৰো তেওঁ বিহাৰৰ আছিল, সেই বন্ধুজনৰ জৰিয়তেও তেওঁ সহায় কৰিছিল। গতিকে এটা সুসম্পৰ্ক আছিল। জ্ঞানদাভিৰাম বৰুৱা আমি জানো, তেওঁৰো বিয়া হৈছে সেই বিখ্যাত যোৰাসাঁকোৰ ঠাকুৰ পৰিয়ালত। যিদৰে আমাৰ হেমেন্দ্ৰনাথ ঠাকুৰ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককায়েকৰ ছোৱালী আমাৰ প্ৰজ্ঞা সুন্দৰীক বেজবৰুৱাই বিয়া কৰিছিল, ঠিক তেনেকৈ সেইটো পৰিয়ালৰে এগৰাকী কন্যাক জ্ঞানদাভিৰাম বৰুৱাই বিয়া কৰাইছে। আৰু তাৰে নাতিনীয়েক আমি সকলোৱে জানো, আমাৰ বিখ্যাত বলিউডৰ অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ মাক ইৰা বৰুৱা জ্ঞানদাভিৰাম বৰুৱাৰ কন্যা। সেইখিনি কথা আমি জানো। অসমীয়াই তেনেকুৱা ধৰণৰ কথা অৱশ্যে আমি বৰ কৃপণালি নকৰো, কিন্তু তাৰ আগলৈ গৈ কিছু কথা, যিবোৰ কথাই আচলতে জাতিটোক অধিক সমৃদ্ধ আৰু পৰিপূৰ্ণ কৰিব পাৰে, তাত আমি অলপ উজুতি খাওঁ, আমি অলপ হেঙাৰৰ সন্মুখীন হওঁ। এই জ্ঞানদাভিৰাম বৰুৱাইও কৈছিল, তেওঁ আৰু এটা কথা কৈছিল যে আচলতে ভোলানাথ বৰুৱাৰ জীৱনী, আত্মজীৱনী এইবোৰো থাকিব লাগে, আৰু তেওঁ আচলতে বাণিজ্য বীৰ। মোৰ বাণিজ্য বীৰ বুলি কোৱা কথাটো অতি ভাল লাগে। আজি আমি বাণিজ্য দিৱসৰ আমি দাবী কৰিছো, কিন্তু জ্ঞানদাভিৰাম বৰুৱাই কোৱা বাণিজ্য বীৰ শব্দটো মই ভাবো ভোলানাথ বৰুৱাৰ ক্ষেত্ৰত অতি সুন্দৰকৈ খাপ খাই পৰে। আমি আজি জ্ঞানদাভিৰাম বৰুৱা আৰু লক্ষীনাথ বেজবৰুৱাই খুব নিবিড়ভাৱে, খুব নিকটৰ পৰা পাইছিল বাবে তেওঁলোকৰ ওপৰত ভোলানাথ বৰুৱাৰ বিষয়ে তেওঁলোকৰ যিটো মনোভাৱ মোটামুটি একে। ৰঙিয়াল, ফূৰ্তিবাজ মানুহ, সকলোকে মন্ত্ৰমুগ্ধ কৰিব পৰা এজন মানুহ। আপোনালোকৰ তেজপুৰতে আহি থিতাপি লোৱা উষা আৰু অসম সাহিত্য সভাৰ প্ৰধান সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ যদি লিখাবোৰ পঢ়ে, তাত কিন্তু আপুনি পদ্মনাথ গোহাঁই বৰুৱাই আকৌ সম্পূৰ্ণ এটা বেলেগ মতামত দিছে সাউথ ভোলানাথ বৰুৱাৰ বিষয়ে। মানে বেয়া মতামত নহয়, কোনো ঋণাত্মক মতামত নহয়, কিন্তু মানুহজনৰ সম্পৰ্কত যেতিয়া পদ্মনাথ গোহাঁই বৰুৱাই কলিকতাত পঢ়ি থাকোতে সদাগৰ ভোলানাথ বৰুৱাক লগ পায়, আৰু গোহাঁই বৰুৱাৰ লগত তেওঁৰ বিশেষ এটা ঘনিষ্ঠতা হয়তো নাছিল, আমি যিখিনি ঐতিহাসিক তথ্য মই চাইছো তাৰ পৰা সেইটো কথা প্ৰমাণ হয়। গতিকে তেওঁ যেতিয়া লগ পাইছিল, বোধকৰো এবাৰেই লগ পাইছিল, তেওঁ কৈছিল যে তেওঁ বৰ বিশেষ মানে থিয়েটাৰৰ আগত যেনেকে মানুহে কয় নৃত্য নাটিকা থাকে, তাৰপিছত মূল থিয়েটাৰলৈ আহে, যে বিভিন্ন কথাৰ পাতনি মেলি কথা কোৱা, যিটো জ্ঞানদাভিৰাম বৰুৱা আৰু বেজবৰুৱাই কৈছে, সেইটো কিন্তু আমাৰ পদ্মনাথ গোহাঁই বৰুৱাৰ লগত ভোলানাথ বৰুৱাই কৰা নাছিল। হ'ব পাৰে তেওঁ হয়তো সেইদিনা বৰ ব্যস্ত আছিল, হ'ব পাৰে তেওঁৰ হয়তো মন সেইদিনা বিভিন্ন ক্ষেত্ৰত হয়তো উদ্বিগ্ন হৈ আছিল, কিন্তু পদ্মনাথ গোহাঁই বৰুৱাই কৈছে যে ব্যৱসায়ী মানুহ, তেওঁ মোৰ লগত আধা ঘণ্টা সময় দিছিল, আৰু আধা ঘণ্টা সময় তেওঁ আমি যে কওঁ নো ননসেন্স টু দি পইণ্ট কথা কোৱা, সেই ধৰণেৰে কথা পাতিছিল। তাৰমানে মই এই দুটা কথা এইকাৰণে কৈছো যে আপাত দৃষ্টিত দেখা এক বিপৰীত ধৰ্মী বাগধাৰা বা নেৰেটিভ, সেই দুটা দৃষ্টিৰ পৰা আচলতে এই মানুহজনক অসমীয়া সাহিত্য বা সংস্কৃতি জগতৰ বা বৌদ্ধিক জগতৰ মানুহে বিভিন্ন ধৰণেৰে চাব পাৰিলে হয়। আৰু তেনেদৰে চোৱাহেঁতেন আমি হয়তো 10-15খন আমি তেওঁলোকৰ জীৱনী পালোহেঁতেন। আৰু যিটো কথা মই কৈছো মহাত্মা গান্ধীৰ লগত লাগি থকা সেই বিৰলা আৰু বাজাজ পৰিয়ালৰ কথা, পুৰুষোত্তম দাস ঠাকুৰ দাসৰ কথা, তেওঁলোকৰ বিষয়ে ইমান বিস্তৃত তথ্য আছে,
কিন্তু সদাগৰ ভোলানাথ বৰুৱাৰ বিষয়ে নাই কিন্তু তেওঁনো কি ক্ষেত্ৰত কম আছিল মইতো কম তেওঁ বহু ক্ষেত্ৰত তেওঁলোকতকৈ আগবঢ়া আছিল এককভাৱে তেওঁ সেইখিনি কথা প্ৰমাণ কৰিছিল একমাত্ৰ মোৰ কেতিয়াবা ভাবি বেয়া লাগে দুখ লাগে অসমীয়াৰ মাজত জন্ম হোৱাৰ বাবে সদাগৰ ভোলানাথ বৰুৱাক আমি তেওঁ পোৱা প্ৰাপ্য সন্মান দিবলৈ আমি ব্যৰ্থ হলো আৰু মই ভাবো এইখিনি কথা যেতিয়া অলপমান আগবাঢ়ি আহিব মই ইয়াৰ লগত যদি বৰুৱা মহাবিদ্যালয়ৰ কোনো শুভান্নুধ্যায়ী অধ্যাপক অধ্যাপিকা বা মহাবিদ্যালয়খনক ভাল পোৱা কোনো লোক আছে তেওঁলোকে অনাগত সময়ত ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞা ডক্টৰ ভূপেন শইকীয়া ইছমাইল হুছেইনৰ কিতাপখনৰ পৰা আমাৰ যিখিনি তথ্য আছে যে সামথিং ইজ বেটাৰ দেন নাথিং সেইখিনি তথ্য যাতে তেওঁলোকৰ কলেজৰ ৱেবছাইটত সন্নিবিষ্ট কৰে মই ভাবো এই কথাটোৱে তেওঁলোকৰ কলেজখনৰ যিটো গৰিমা আৰু বৃদ্ধি কৰিব এইবোৰ কথা যে এইখন কলেজৰ প্ৰথম প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু হেম বৰুৱাৰ দৰে লোকে আৰু বিভিন্ন বৰণ্য মানুহে আহি বৰুৱা কলেজত এসময়ত শিক্ষকতা কৰিছিল মোৰ অনুৰোধ তেওঁলোকৰ প্ৰতি এতিয়া কথা হল যেতিয়া আমি কওঁ যে বহুতে কয় ভোলানাথ বৰুৱাই সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰিছিল তেওঁৰ মৌজাদাৰৰ কথা কোৱা হয় পুৰণি গুদামত তেওঁৰ যেতিয়া পঢ়িছিল ক্লাছ 6ষ্ঠ শ্ৰেণীলৈকে যেতিয়া নগাঁও স্কুলত পঢ়িছিল গভৰ্ণমেণ্ট স্কুলত পঢ়িছিল তেওঁ 8 মাইল আচলতে তেওঁ খোজকাঢ়ি আহিছিল তেওঁৰ আৰ্থিক অৱস্থা অত্যন্ত ভাল আছিল প্ৰথম অৱস্থাত কিন্তু দেউতাকৰ বিয়োগ হোৱাৰ পিছত তেখেতৰ জন্ম হৈছিল 1853 চনত আৰু দেউতাকৰ বিয়োগ হোৱাৰ পিছত আচলতে তেওঁলোকৰ আৰ্থিক অৱস্থা যিটো সাধাৰণতে হয় পুৰুষ প্ৰধান সমাজৰ এখন পেট্ৰিয়াৰ্কেল ফেমিলিত যেতিয়া মূল যিজনে তেওঁ যিজনৰ হাতত থাকে তেওঁৰ যদি অকাল মৃত্যু হয় বা তেওঁৰ মৃত্যুৰ পিছত পৰিয়ালটো কেতিয়াবা আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হোৱা দেখা যায় যি কাৰণতে নহওক তেওঁ পেহাক হাবিৰাম বৰুৱা আছিল গুৱাহাটীত আৰু সেই হাবিৰাম বৰুৱাৰ ওচৰলৈ আহি তেওঁ তাতে থাকিবলৈ ললে আৰু বোধ কৰো 8ম শ্ৰেণীত তেওঁ কলেজিয়েট স্কুলত গুৱাহাটী সেমিনাৰী মোৰ সদায় কলেজিয়েট স্কুল বুলি কলে মোৰ মনটো ভাল লাগি যায় কাৰণ সেইখন স্কুলত মই পঢ়া আৰু সেইখন স্কুলতে অসমৰ ভাবো আটাইতকৈ বেছি বৰণ্য দিগ্গজ লোকে শিক্ষা গ্ৰহণ কৰিছিল কাৰণটো এইটোৱে যে এখন প্ৰধান স্কুল প্ৰথম স্কুল আৰু গুৱাহাটীত অৱস্থিত আছিল সেইখন স্কুলতে আজি আহি শেষত হাবিৰাম বৰুৱাৰ ঘৰত থাকি সাউদ ভোলানাথ বৰুৱায়ো তেতিয়াতো তেওঁ সাউদ হোৱাই নাই এজন ছাত্ৰ দুচকুত সপোন লৈ গুৱাহাটীলৈ অহা এজন ছাত্ৰ তেওঁ আহি কলেজীয়া স্কুলৰ লগত সংযুক্ত হৈছিল এন্ট্ৰেন্স পৰীক্ষালৈকে পঢ়িলে বুলি পোৱা যায় গতিকে আপুনি যদি চাই আক্ষৰিক অৰ্থত তেওঁৰ হয়তো শিক্ষা সেই সময়ত অন্যান্য যিসকল অসমীয়া বৰণ্য লোক আছিল তেওঁলোকৰ তুলনাত হয়তো কিছু কম আছিল কিন্তু জীৱনৰ যিটো শিক্ষা যি শিক্ষাই আচলতে ব্যৱসায় বাণিজ্যত মানুহক সাফল্যমণ্ডিত কৰাত আটাইতকৈ বেছি সহায় কৰে সেই ক্ষেত্ৰত কিন্তু মই ভাবো ভোলানাথ বৰুৱা অনন্য আৰু ভোলানাথ বৰুৱা বুলি কলে হাবিৰাম বৰুৱা বুলি কলে মনত পৰে আমি যিটো আজিকালি কওঁ তেওঁৰে সম্বন্ধীয় ককায়েক আমি আজিকালি কাজিন শব্দটোৱে বেছি ব্যৱহাৰ কৰো হাবিৰাম বৰুৱাৰ ল'ৰা মাণিক চন্দ্ৰ বৰুৱা সেইজন মাণিক চন্দ্ৰ বৰুৱা যি মাণিক চন্দ্ৰ বৰুৱা আৰু তেওঁৰে বন্ধু জগন্নাথ বৰুৱা যোৰহাটৰ তেওঁলোকক আমি সকলোৱে জানো যে ব্ৰিটিছ সাম্ৰাজ্যবাদী ব্ৰিটিছে যেতিয়া তেওঁলোকক খুব উচ্চ পৰ্যায়ৰ পদ দিছিল তেওঁলোকৰ শিক্ষা দীক্ষা দেখি তেওঁলোকৰ মনৰ চিন্তাৰ যিটো বহল পৰিসৰ সেই সকলোবোৰ দেখি দুইজনে কিন্তু তেনেকুৱা ব্ৰিটিছৰ পদবী নললে আৰু ভোলানাথ আমাৰ জগন্নাথ বৰুৱাৰ কথাবোৰ এতিয়া মই বিশেষকৈ বাৰু ইয়াত আনিবলৈ নাচাওঁ কিন্তু মাণিক চন্দ্ৰ বৰুৱা যি ভোলানাথ বৰুৱাৰ সম্বন্ধীয় ককায়েক 2 বছৰত তেওঁতকৈ ডাঙৰ সেই মাণিক চন্দ্ৰ বৰুৱাই কিন্তু আমি মাণিক চন্দ্ৰ বৰুৱাক সোঁৱৰো বিশেষকৈ যে কটন কলেজ স্থাপন কৰাৰ ক্ষেত্ৰত আমাৰ মাণিক চন্দ্ৰ বৰুৱাই আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছিল আজিও কটন বিশ্ববিদ্যালয় বৰ্তমান বিশ্ববিদ্যালয়লৈ উন্নীত হল আমাৰ মাণিক চন্দ্ৰ বৰুৱা তৰ্ক প্ৰতিযোগিতা হয় কিন্তু বহু মানুহে হয়তো মাণিক চন্দ্ৰ বৰুৱা কোন আছিল তেখেতৰ বৰঙণি কি আছিল ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভোলানাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাৰ কেৱল তেজৰ সম্পৰ্কই আছিল নে অন্যান্য কথা তাৰ মাজত জড়িত হৈ আছিল আমি ভাবো বুৰঞ্জীৰ প্ৰতি যিহেতু আমি কিছু উদাসীন জাতি হিচাপে আমি বহুবোৰ কথা হয়তো আমাৰ মাজৰ পৰা হেৰাই গৈছে কাকো দুখ নিদিয়াকৈ কাৰো মনত কষ্ট নিদিয়াকৈ মই সদায় এটা কথাই কওঁ যে আমাৰ যিসকল বৰণ্য লোক যিসকল লোকৰ বাবে আজি আমি অসমীয়া হৈ এই আমি ভাল পোৱা অসম নামৰ ভূখণ্ডটোত আৰু বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাটোত আমাৰ শিৰ উচ্চ কৰি আৰু মেৰুদণ্ড পোন কৰি বৌদ্ধিকভাৱে প্ৰাণচঞ্চল হৈ আৰু সাংস্কৃতিকভাৱে এক চেতনাৰ জৰিয়তে নিজক জাতি হিচাপে আমি জীয়াই ৰাখিবলৈ বা আমাক
কিছু পৰিমাণে সমুজ্জ্বল কৰি তুলিবলৈ, জ্যোতিষ্মান কৰি তুলিবলৈ আমি যিবোৰ কথাৰ ওপৰত ভেটি লৈ বা ভিত্তি কৰি আমি চেষ্টা কৰি আছো, সেইখিনি কথাৰ মাজত কিন্তু এই বৰণ্য ব্যক্তিসকলৰ অৱদান বৰঙণিসমূহ অৱধাৰিতভাৱে আহি পৰে। সেইখিনি কথাক আওকাণ কৰিলে কিন্তু আমাৰ এই ঘৰটোৰ আধাৰ নাথাকিব, ভেটি নাথাকিব। আৰু সেইবাবেই মাণিক চন্দ্ৰ বৰুৱা বুলি ক'লে মাণিক চন্দ্ৰ বৰুৱাৰ মই বেলেগ কথা লৈ নাযাওঁ, মাণিক চন্দ্ৰ বৰুৱাও এজন ব্যৱসায় কৰিছিল, ব্ৰিটিছে দিয়া পদবী নোলোৱাৰ কথা মই আপোনাক কৈছো। আৰু তেওঁ পোন প্ৰথমবাৰৰ বাবে দুজন অসমীয়া মানুহে মিলি বৰুৱা ফুকন ব্ৰাদাৰ্ছ গুৱাহাটীত তেওঁলোকে সেই কোম্পানীটো খুলিছিল এই ঊনবিংশ শতিকাৰ 70ৰ দশকত। আৰু সেই ফুকনজন আছিল এই যে আনন্দৰাম ঢেকিয়াল ফুকন, মই যাক অসমৰ প্ৰথম আধুনিক কালৰ বুদ্ধিজীৱী বুলি কৈছিলো, যি ইংলেণ্ডৰ বিৱৰণ লিখোতে অসমীয়া মানুহৰ দুৰৱস্থাৰ অন্যতম কাৰণ বুলি তেওঁ চিহ্নিত কৰিছিল ব্যৱসায়িক মানসিকতাৰ অভাৱ, যে আমি ধন, আমাৰ টকা থকা মানুহ একেবাৰে নোহোৱা নাছিল। আচলতে হলিৰাম ঢেকিয়াল ফুকন, আনন্দৰাম ঢেকিয়াল ফুকনৰ দেউতাক হলিৰাম ঢেকিয়াল ফুকন মণিৰাম দেৱানক আমি স্বাধীনতাৰ বা আমাৰ ব্ৰিটিছৰ বিৰুদ্ধে তেওঁক যিহেতু ব্ৰিটিছে ফাঁচি দিছিল, সংগ্ৰামী হিচাপে আমি যিমান মনত ৰাখো, কিন্তু তেওঁৰ যিটো ব্যৱসায়িক যিটো যিটো ব্যৱসায়িক মনন, যিটো প্ৰয়োজনত ব্যৱসায়িক যিটো নিপুণতা বা দক্ষতা বা চতুৰালি, কাৰণ চতুৰো হ'ব লাগিব। চতুৰ কথাটো আপোনালোকে কেতিয়াও ঋণাত্মকভাৱে নলব। আজি মাণিক চন্দ্ৰ বৰুৱা, আজি ভোলানাথ বৰুৱা, তেখেতসকলো চতুৰ আছিল। বেজবৰুৱাই যে কৈছে মন্ত্ৰমুগ্ধ কৰিব পাৰিছিল, আপুনি পিছত ভোলানাথ বৰুৱা বা বেজবৰুৱাৰ ৰচনাৱলী বা আত্মজীৱনী পঢ়িলে বা জীৱন শৰণ পঢ়িলে আপোনালোকে পাব কিদৰে বেজবৰুৱাই ভোলানাথ বৰুৱাৰ হৈ পিছৰ পৰ্যায়ত কলিকতাত যেতিয়া তেওঁলোকে একেলগে কাম কৰিছিল, তেওঁ বিভিন্ন মানুহক বিভিন্ন বস্তু উপঢৌকন দিব লগা হৈছিল। সেইটো ভাল বেয়া সেইবোৰ কথাৰ বিতৰ্কৰ এইটো সময় নহয়, কাৰণ ব্যৱসায় বুলি ক'লে আপোনালোকে ভালদৰে জানিব যে কিছুমান কথা মই যেতিয়া অসমৰ বাহিৰত থাকো, বিভিন্ন সময়ত দিৱালীৰ সময়ত মই যেতিয়া আছিলো, চণ্ডীগড়তে আছিলো, দিল্লীত আছিলো, লক্ষ্ণৌত আছিলো, পুনেত আছিলো, দিৱালীৰ সময়ততো কোনোবা মানুহক গৈ মিঠাইৰ পেকেট দিয়াটোক আচলতে কোনো উপঢৌকন বুলি নধৰে আজিকালি। এতিয়া সঁচা অৰ্থত সেইটো ধৰিব লাগে নালাগে এটা বেলেগ বিষয়, কিন্তু মই কোৱা কথাটো হল যে চতুৰালি কথাটো ব্যৱসায়িক ক্ষেত্ৰখনত লাগিব। যেতিয়ালৈকে সেই চতুৰালিয়ে আপোনাৰ অন্যান্য লোকসকলক আৰু সমাজখনক ক্ষতি নকৰে, তেতিয়ালৈকে কিন্তু সেই চতুৰালিক আমি এটা পৰ্যায়লৈকে, মই আকৌ কৈছো, এটা পৰ্যায়লৈকে আমি আদৰণীয় জনাব লাগিব। নহলে কিন্তু আপুনি সফল হব নোৱাৰিব। আৰু সেই সফল হোৱাৰ বাট কাটিছিল মাণিক চন্দ্ৰ বৰুৱা আৰু বৰুৱা ফুকন কোম্পানী খুলি তেতিয়াৰ দিনতে তেওঁলোকে কাঠৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যৱসায়ত তেওঁলোক নামি পৰিছিল। আৰু এই অন্নদা ফুকন আছিল আনন্দৰাম ঢেকিয়াল ফুকনৰে ল'ৰা। আৰু কিন্তু দুখৰ কথা, আনন্দৰাম ঢেকিয়াল ফুকনৰ যেনেকৈ 29 বছৰ বয়সত মৃত্যু হৈছিল, তেওঁৰ সেইজনা পুত্ৰ অন্নদাচৰণ ফুকনো খুব কম বয়সতে ঢুকোৱাৰ বাবে পিছত সেই কোম্পানীটো বৰ বেছি দিন নিটিকিল, মানে তেওঁলোকে যুটীয়াভাৱে কৰিব লোৱা কামটো নিটিকিল। আৰু এই কোম্পানীটোৰ কথা এইবাবেই মই কৈছো, এই কোম্পানীটোত আচলতে ভোলানাথ বৰুৱাই প্ৰথম মেনেজাৰ হিচাপে 30 টকা দৰমহাত প্ৰথম তেওঁ ব্যৱসায়িক জীৱনৰ আৰম্ভণি, কাৰোবাৰ কৰ্মচাৰী হৈ, কৰ্মচাৰী শব্দটো অলপ শুনিবলৈ বেয়া, মানে আচলতে এফালৰ পৰা বেয়া নহয়ও, মানে তেখেতৰ বৰ্তাকৰ ল'ৰা বা পেহাকৰ ল'ৰাই এটা ব্যৱসায় আৰম্ভ কৰিছে, তাত তেওঁ টকা লৈ তেওঁৰ যিটো শ্ৰম, সেই শ্ৰম প্ৰদান কৰি তেওঁ যদি কৰ্মচাৰী নাম পায়, বিষয়া নাম পায়, তাত আচলতে আপত্তি কৰিব লগা কিবা থাকে বুলি মই নাভাবো। গতিকে মই ভাবো সদাগৰ ভোলানাথ বৰুৱাই 30 টকা দৰমহাৰে গুৱাহাটীত তেওঁৰ কথাখিনি আৰম্ভ কৰিলে। এই বৰুৱা ফুকন বুলি কওঁতে, কোম্পানী বুলি কওঁতে মোৰ দুটা কথা কব মন গৈছে ইতিহাসৰ এজন ছাত্ৰ হিচাপে। এই কোম্পানীটো কিন্তু কম সময়ৰ ভিতৰতে সাংঘাতিক সুখ্যাতি লাভ কৰিছিল আৰু বহু মানুহে কোৱাকুই কৰিছিল, কাৰণ তেওঁলোকৰ এখন জাহাজ আছিল। আৰু দুৰ্ভাগ্যজনক কথা এইটো, অন্নদা ফুকনৰ মৃত্যু আৰু সেই জাহাজখন কিবা কাৰণত বেয়া হৈ ডুবাৰ বাবে তেওঁলোকৰ কোম্পানীও আচলতে এটা সময়ত ডুবিবলৈ লয়। অৱশ্যে তাৰ আঁৰত গাৰো পাহাৰত তেওঁলোকে কৰা ব্যৱসায়, গাৰো পাহাৰত সেই সময়ত হোৱা কলা জ্বৰ, পেণ্ডেমিক, আমিতো এতিয়া বৰ্তমান এটা মহামাৰী বা অতিমাৰীৰ মাজতেই আছো, কিন্তু কি ধৰণে মাণিক চন্দ্ৰ বৰুৱাই অন্নদা ফুকন ঢুকোৱাৰ পিছত তেওঁৰ ব্যৱসায়িক যিবোৰ কথা, সেই কথাবোৰ ক্ষতিগ্ৰস্ত হৈছিল মহামাৰীৰ বাবে, তেনেবোৰ কথাও কিন্তু আমি ইতিহাসত আমি পাওঁ। আৰু তেওঁলোকৰ দ্বিতীয় কথাটো আছিল, এইটো কোম্পানীৰ এখন সংবাদ পত্ৰও আছিল, সংবাদ পত্ৰখনৰ নাম আছিল অসম নিউজ। আৰু সেই আছাম নিউজ আচলতে আছিল তেওঁৰ, আমি বানানটো যদি চাওঁ, আছাম নিউজৰ সম্পাদক আছিল প্ৰখ্যাত আমাৰ হেমকোষ প্ৰণেতা আমাৰ হেমচন্দ্ৰ বৰুৱা। আৰু সেই হেমচন্দ্ৰ বৰুৱা এইখন পত্ৰৰ, আচলতে এইখন সংবাদ পত্ৰৰ মালিক আছিলে এই বৰুৱা ফুকন কোম্পানী, যিটো কোম্পানী মাণিক চন্দ্ৰ বৰুৱাৰ আৰু অন্নদা ফুকনৰ, আৰু যিটো কোম্পানীৰ জৰিয়তে
আচলতে ভোলানাথ বৰুৱাই আহি গুৱাহাটীত তেওঁ থিতাপি লয়হি। কিন্তু যিহেতু তেওঁলোকৰ এই কথাটোত বৰ বেছি দিন তেওঁ ইয়াত থাকিব নোৱাৰিলে, আৰু তেওঁ যিহেতু এজন সপোন দেখা মানুহ আছিল, মই সকলোবোৰ কথালৈ যোৱা নাই যিহেতু অন্যান্য বিষয় চুব লাগিব। 1884 চনত যেতিয়া কোম্পানী বন্ধ হল, 1884 চন 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম, তাৰ এবছৰৰ আগত যেতিয়া এই কোম্পানীটো বন্ধ হল, এই বন্ধ হোৱাৰ পিছত আচলতে ভোলানাথ বৰুৱাৰো চাকৰি যোৱাৰ দৰে হল। বোধ কৰো 1891 চনত তেওঁৰ যেতিয়া 38 বছৰ বয়স, তাৰমানে বৰ সৰু নহয়, সেই সময়ত তেওঁ আচলতে গৈ কলিকতা পায়গৈ। আৰু কলিকতা পোৱাৰ পিছত মই প্ৰথম প্ৰত্যাহ্বানৰ কথা কওঁ। ব্যৱসায় বাণিজ্য বুলি কলে মই যে কৈছিলো চালাক চতুৰ অলপমান হব লাগিব। তেওঁ যেতিয়া অকমান গৈ থিতাপি লভিলে, থিতাপি লোৱাৰ মই কেইটামান কথা বাৰু কম, কিন্তু তাৰ আগতে মই বিক্ষিপ্তভাৱে যিহেতু কৈ অকমান ভাল পাওঁ, বা মানুহৰ মই ভাবো মনৰ মাজত বা মানুহৰ মন আকৰ্ষণ কৰিবৰ কাৰণে ভাল হয়, মোৰ বেলেগ এটা কথালৈ মনত আহিছে। ব্যৱসায় বাণিজ্যত কোনোবাই নাম কৰিলে সাধাৰণতে আজিকালি পেপাৰৰ পত্ৰই হওক, কোনোবাই ন্যস্ত স্বাৰ্থৰ বাবে বহু মানুহে বদনাম হোৱা দেখা যায়। এই কথাবোৰ আপোনালোকে নাভাবিব যে একবিংশ শতিকাত বেছিকৈ হৈছে, বিংশ শতিকাত নাছিল। হয়তো বেছিকৈ হোৱাটো সত্য, কিন্তু 19বিংশ শতিকাৰ ভোলানাথ বৰুৱাৰ জীৱনলৈ যদি আমি জুমি চাওঁ, তাতো কিন্তু আমি এইবোৰ কথা দেখা পাওঁ। আমি এনেকুৱা মানুহো দেখা পাওঁ যে ব্ৰিটেইনৰ এংলো ইণ্ডিয়ান বা ব্ৰিটেইনৰ ব্ৰিটিছ নাগৰিকে ষ্টেটছমেন কাকতত ভোলানাথ বৰুৱাৰ বিৰুদ্ধে এটা সংবাদ প্ৰচাৰ কৰিছিল, যিটো প্ৰচাৰত আচলতে মাণিক চন্দ্ৰ বৰুৱাৰ ব্যৱসায় যেতিয়া তেওঁৰ পৰি আহিল, আৰু ব্যৱসায় পৰি অহাৰ পিছত তেওঁৰ যিখিনি বহু মানুহক ধাৰ আছিল, ধাৰৰ পইচা দিব লগা আছিল, সেই দিব লগাৰ ক্ষেত্ৰত মানে এই যাৰ ওপৰত দায়িত্ব পৰিছিল, সেই ক্ষেত্ৰত ভোলানাথ বৰুৱাৰ নামো আচলতে টানি অনা হৈছিল। আৰু সেই কথাটো কেৱল মুখৰ ৰোচক মানুহৰ মুখৰ মাজত নহয়, ষ্টেটছমেন কাকতত ওলাইছিল। গতিকে তেনেকুৱা ধৰণৰ ব্যৱসায়িক প্ৰত্যাহ্বানো বা এক ধৰণৰ তেওঁৰ ভাৱমূৰ্তিৰ প্ৰতি প্ৰত্যাহ্বানো আহিছিল। এইখিনি কথা বেজবৰুৱাই লিখি থৈ গৈছে। এই সকলোবোৰ কথা কি ধৰণেৰে তেওঁ অতিক্ৰম কৰিছিল, সেইটোৰ আচলতে জনাৰ বাবে মই এইখিনি কথা কৈছো। কাৰণ মানুহে এজনক বুজিবলৈ তেওঁলোক কেনেকৈ ইমান সফল হল, যি সময়ত বংগৰ বহু মানুহ ইমান আগবঢ়া আছিল, পঢ়াই শুনাই তেখেততকৈ পঢ়াই শুনাই আগবঢ়া আছিল, কিন্তু এইজন মানুহ গৈ ইমান সফল কেনেকৈ হল, কেনেকৈ এইজন মানুহে চিমলাত সাহায্য প্ৰদান কৰিব পাৰিলে, কেনেকৈ এইজন মানুহে বিশাখাপট্টনমৰ বৰ্তমানৰ কিং জৰ্জ হস্পিটেল বা এটা দুটা তাৰ ক্লাব, ডাঙৰ প্ৰখ্যাত ক্লাব, তাত তেওঁ কেনেকৈ অৰ্থ সাহায্য দিছিলে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত এতিয়াও বৰুৱা ভৱন কিয় আছে? আজি অসমৰ বৰ্তমানৰ অসমখনত তেওঁৰ যিহেতু স্থাবৰ সম্পত্তি বেছি নাছিল, আৰু তেওঁ মানুহজন চিৰকুমাৰ অবিবাহিত হৈ আছিল, আমি কিছুবোৰ কথা নাজানো। শ্বিলঙত তেওঁৰ সম্পত্তি আছিল। এই যে সম্পত্তিবোৰ কৰিছিল বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰি, আৰু সেইবাবেই তেওঁ বীৰ, সেইবাবেই জ্ঞানাদাভিৰাম বৰুৱাৰ কথাটো মই সমৰ্থন কৰো। তেওঁ বাণিজ্য বীৰ, তেওঁ বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰিছিল, আৰু সেই বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰাৰ ক্ষেত্ৰত কিন্তু মানুহ চালাক চতুৰ ব্যক্তিত্বৰ সেই মানুহক আকৰ্ষণ কৰিব পৰা গুণ যদি নাথাকে, তেতিয়া কিন্তু বহুবোৰ কথা টান হৈ পৰে। আৰু এইখিনি কথাত আমি মনত ৰাখিব লাগিব, বেজবৰুৱাৰ সাংঘাতিক এটা ডাঙৰ ভূমিকা আছে। বেজবৰুৱা আৰু প্ৰথম আপুনি জানিব, বেজবৰুৱাই যেতিয়া BA পৰীক্ষা, কাৰণ এইখিনি কথা হয়তো দোহাৰাৰ প্ৰয়োজন নাই, তথাপি কবলৈ মন গৈছে যে BA পৰীক্ষাৰ বাবে যেতিয়া বেজবৰুৱা খুব ব্যস্ত হৈ আছিল, যে তেওঁ ফাইনেল পৰীক্ষা দিব, বোধ কৰো ইতিমধ্যে তেওঁৰ বিয়াও হৈছে, তেওঁ কন্যা প্ৰজ্ঞা সুন্দৰী যোৰাসাঁকোৰ ঠাকুৰ পৰিয়ালতে আছে, তেওঁ কিন্তু মেছত আছে। তেনে অৱস্থাতো কিন্তু বেজবৰুৱাই, আৰু ইতিমধ্যে চন্দ্ৰকুমাৰ আগৰৱালা, আমি ত্ৰিমূৰ্তিৰ কথা কওঁ, এই জোনাকী জগৰ ত্ৰিমূৰ্তি চন্দ্ৰকুমাৰ আগৰৱালা, জোনাকীৰ প্ৰধান সম্পাদক সাহিত্যৰথী বেজবৰুৱা আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামী। এক ধৰণৰ তাৰ ক্লাইমেট বা জলবায়ুটো ভাল নাপায়, আচলতে চন্দ্ৰকুমাৰ আগৰৱালা বোধ কৰো সেই সময়তে পাটনালৈ গৈছে। গতিকে বেজবৰুৱা কিছু অকলশৰীয়া হৈ পৰিছে, সন্মুখত আহি পৰিছে পৰীক্ষা। তেনে সময়তে ভোলানাথ বৰুৱা আহি কিন্তু বেজবৰুৱাৰ লগত আছিল 1892-93 মান চনত। আৰু তেওঁ আহিয়েই কিন্তু নৰিয়াত পৰিল, প্ৰায় 2 মাহ তেওঁ নৰিয়াত পৰা বুলি বেজবৰুৱাই তেওঁৰ জীৱনীত বা আত্মজীৱনীত তেওঁ লিখি থৈ গৈছে। আৰু সেই গোটেইখিনি সময় বেজবৰুৱাই কেনেকৈ পঢ়া বাদ দি ভোলানাথ বৰুৱাৰ শুশ্ৰূষাত কটালে, সেইখিনি কথাৰ বিস্তৃত বিৱৰণো কিন্তু আছে। এইখিনি কথা এইকাৰণে গুৰুত্বপূৰ্ণ যে ভোলানাথ বৰুৱা আৰু বেজবৰুৱাৰ সম্পৰ্কটোৰ কথাটো কওঁতে আমি সদায় মনোমালিন্যৰ কথা বৰ বেছিকে কওঁ। হয়, এটা সময়ত তেওঁলোকৰ মনোমালিন্য হৈছিল, কিন্তু মনোমালিন্যৰ কাৰণ
আমাক বেজবৰুৱাইও জানিব নিদিলে, ভোলানাথ বৰুৱাইতো জানিব দিয়াৰ কথাই নাই, কাৰণ তেওঁ যিহেতু লিখি থৈ যোৱা নাছিল। আৰু মোৰ যদি ভুল হোৱা নাই, বোধ কৰো ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাই অতি সুন্দৰভাৱে এই কথাটো ব্যাখ্যা বিশ্লেষণ কৰিছে যে যেতিয়া আমাৰ বেজবৰুৱাৰ কিছু ৰচনাৱলী মহেশ্বৰ নেওগ ডাঙৰীয়াই যেতিয়া সম্পাদনা কৰিছিল, বোধ কৰো তেওঁ অসমীয়া জাতীয় জীৱনৰ ভৱিষ্যতৰ কথা মনত ৰাখি, বোধ কৰো, মানে মই সম্পূৰ্ণভাৱে এই ক্ষেত্ৰত ডাঠি কব নোৱাৰো, সেইকাৰণে মহেশ্বৰ নেওগেও যদি কিবা তথ্য পাইছিল সেইখিনি তথ্য তেওঁ সদৰি কৰা নাছিল। কেতিয়াবা জাতিৰ ভালৰ বাবে, ভৱিষ্যতৰ বাবে, জাতিত এটা ইতিবাচক মানসিকতা যোগান ধৰাৰ বাবে কেতবোৰ কথা হয়তো মই যদিও অৱশ্যে সেইটো ভাৱধাৰাত বৰ বেছিকৈ বিশ্বাস নাৰাখো, কিন্তু মহেশ্বৰ নেওগ যিটো সিদ্ধান্ত লৈছিল, সম্পাদনাৰ চুৰি বুলি যিটো কয়, অস্ত্ৰোপচাৰ কৰা বুলি যিটো কয়, সেই কথাটোক মই সন্মানেই জনাইছো। তাৰমানে মনোমালিন্যৰ কথা আমি বেছিকৈ কওঁ, কিন্তু তেওঁলোকৰ সম্পৰ্কৰ কথা নকওঁ। এই বেজবৰুৱাই লক্ষ্মীনাথ ফুকনক কৈছিল যে মোৰ জীৱনৰ কথা মই কি কম, হেমচন্দ্ৰ গোস্বামীয়ে কব বা বেজবৰুৱাই কব, তাতেই ওলাই পৰে। সেইটো শেষ সময়ৰ কথা, কাৰণ লক্ষ্মীনাথ ফুকন বয়সত বহু সৰু, তেওঁ দেৰিকৈ গৈছে কলিকতালৈ। গতিকে শেষ সময়ৰ সেইখিনি কথা, প্ৰথম কলিকতাত গৈ লগ পোৱাৰ পিছত তেওঁ কৰা শুশ্ৰূষা, আৰু প্ৰথম 10-11 বছৰ কাল, যিটো সময় আচলতে আৰ্থিকভাৱে উত্থানৰ সময়, কাঠৰ ব্যৱসায়, ট্ৰাংকৰ ব্যৱসায়, লুৰ ব্যৱসায়, কলিকতাত ব্যৱসায়, ময়ূৰগঞ্জত ব্যৱসায়, উৰিষ্যাৰ বিভিন্ন জেগাত, বৰ্তমানৰ ঝাৰখণ্ড, বিহাৰৰ বিভিন্ন জেগাত কৰা ব্যৱসায়, সকলোবোৰ ক্ষেত্ৰতে বেজবৰুৱা আৰু ভোলানাথ বৰুৱা একেটা মুদ্ৰাৰে ইপিঠি সিপিঠিৰ দৰে আছিল। বহুতে ভবা নাছিল বেজবৰুৱাই তেওঁৰ অধীনত কাম কৰে বুলি, বহুতে ভাবিছিল তেওঁলোক দুজন আচলতে কেৱল অভিন্ন আত্মাই নহয়, তেওঁলোক দুজনৰ এক যুটীয়া অংশীদাৰিত্বত, পাৰ্টনাৰশ্বিপতে আচলতে ফাৰ্মখন চলিছে। সেইখিনি কথালৈ মই ইমান বিস্তৃতভাৱে যাব বিচৰা নাই, কাৰণ তাত বহুত কাৰিকৰী টেকনিকেল কথা বহুত আহি পৰিব। কিন্তু মই কব বিচৰা কথাটো হৈছিল, এই ভোলানাথ বৰুৱাই বেজবৰুৱাক সদায় কিন্তু চাহেব চাহেব বুলি কৈছিলে। গতিকে তেওঁ কেতিয়াও তলতীয়া কৰ্মচাৰী বুলি তেওঁ বেজবৰুৱাক কেতিয়াও গণ্য কৰা নাছিল। অৱশ্যে একেটা সময়তে বেজবৰুৱাই নিজেই লিখিছে যে ভোলানাথ বৰুৱাই আহে, কেতিয়াবা ৰাতিও ওলাইহি, বেজবৰুৱা বেলেগ জেগাত থাকে, তেখেত বেলেগ ঠাইত থাকে, আহি কিন্তু হিচাপ পত্ৰ কেতিয়াবা 2 বছৰ 4 বছৰ আগৰো হিচাপ চাই, আৰু এবাৰ নে দুবাৰ তেওঁ বেজবৰুৱাৰ ভুলো উলিয়াইছে। আৰু বেজবৰুৱাৰ সেইটো সততা আছিল, তেওঁ কৈছিল যে মই তেওঁৰ ওচৰত আচলতে ক্ষমাপ্ৰাৰ্থী হৈছিলো। গতিকে এই ধৰণৰ এটা বহুমাত্ৰিক সম্পৰ্ক, 10-11 বছৰৰ সম্পৰ্ক, সেই সম্পৰ্কৰ মাজত এটা সময়ত যদিও কিছু বেয়া হৈছিল, আমি কিন্তু দুটা বিশেষ কথা পাহৰি গলে নহব। যেতিয়া ভোলানাথ বৰুৱাৰ দুৰ্ঘটনা হয় এবাৰ দিল্লীত, আৰু আমি সকলোৱে গৌৰৱ কৰা উচিত, মই নাজানো, এইটো ডক্টৰ ভূপেন শইকীয়াই বৰ সুন্দৰভাৱে তেখেতৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে ভাৰতৰ ভাইচৰয়ক যিজন চিকিৎসকে চিকিৎসা কৰিছিল, ভোলানাথ বৰুৱাকো সেইজন চিকিৎসকে চিকিৎসা কৰিছিল। আৰু বেজবৰুৱা কলিকতাৰ পৰা দৌৰি গৈছিল কলিকতালৈ, মানে দিল্লীলৈ, ভোলানাথ বৰুৱাৰ খবৰ লবলৈ। গতিকে এইবোৰ তথাকথিত কোট আনকোট মনোমালিন্যৰ পিছৰ কথা। আৰু আটাইতকৈ ডাঙৰ প্ৰমাণ যে তেওঁলোকৰ মাজত যদি কিবা ব্যৱসায়িকভাৱে অলপ ভুল বুজা পৰা হৈছিল যদিও, কিন্তু বেজবৰুৱাই বৃহত্তৰ অসমীয়া জাতি গঠন পৰ্বত তেওঁৰ যিটো এক সাংঘাতিক ডাঙৰ ভূমিকা, সেই ভূমিকাত কিন্তু ভোলানাথ বৰুৱাই তেওঁ সদায় সন্মান জনাইছিল। তাৰ প্ৰমাণ এইটো যে সেই তথাকথিত মনোমালিন্যৰ পিছত বেজবৰুৱাই যেতিয়া শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গ্ৰন্থ, যিখন গ্ৰন্থৰ বাবে বেজবৰুৱা অসমীয়া জাতীয় জীৱনত চিৰজ্যোতিষ্মান হৈ আছে আৰু থাকিব, সেই গ্ৰন্থখনৰ সমুদায় খৰচ সদাগৰ ভোলানাথ বৰুৱাই দিছিল। গতিকে আমি হয়তো ভাবি লব পাৰো তেওঁলোকৰ মাজত মতান্তৰ হৈছিল এটা পৰ্যায়লৈকে, কিন্তু কোনোদিন মনান্তৰ হোৱা নাছিলে। এইটো এজন ব্যৱসায়ীৰ পৰা আমি জানিব পৰা ডাঙৰ কথা। আমাৰ সাধাৰণতে বহু মানুহৰ ভাৱ থাকে, আমাৰ জাজি বিষয়টো যিহেতু সদাগৰ ভোলানাথ বৰুৱা, ব্যৱসায় বাণিজ্য আৰু অসমীয়া মানসিকতা, এইটো কেৱল কিন্তু অসমীয়া মানসিকতা নহয়, আন বহু লোকে ভাবে ব্যৱসায় কৰা মানেই যেন তেওঁ খুব বেছি চতুৰ হবই লাগিব, তেওঁ ব্যৱসায়ত সফলতা লাভ কৰিবলৈ তেওঁ যেন কিছুমান নকৰিব লগা কাম কৰিবই লাগিব, এনেকুৱা ধৰণৰ এটা কথা পপুলাৰ ইমাজিনেশ্যনত, পপুলাৰ কনচিয়াছনেছৰ মাজত, মানুহৰ মাজত অত্যন্ত জনপ্ৰিয়। কিন্তু সকলো সময়তে এইটো কথা সঁচা নাছিল। সেইখিনি কথা আচলতে বেজবৰুৱা আৰু ভোলানাথ বৰুৱাৰ জীৱন আমি যদি একেলগে চাওঁ, বিশ্লেষণ কৰো, তেতিয়াহলে স্পষ্ট হৈ পৰে, আৰু সেইটো কৰা দৰকাৰ। আৰু যিখিনি আমি ভোলানাথ বৰুৱাক বিচাৰি পাইছো, দৰাচলতে তেওঁ লক্ষ্মীনাথ ফুকনক কোৱাৰ দৰে হেমচন্দ্ৰ গোস্বামী আৰু মূলতঃ
আমি সাহিত্যৰথী বেজবৰুৱাৰ লেখাবোৰৰ মাজৰ পৰাই আমি পাইছো। বিভিন্ন চিঠিৰ কথা আছে, বেজবৰুৱাই কি সুন্দৰ ইংৰাজী লিখিছিল, আৰু এন্ট্ৰেন্স পাছ কৰা, তাৰমানে আজিৰ দিনৰ মেট্ৰিক পাছ কৰা ভোলানাথ বৰুৱাৰ ইংৰাজীৰ ওপৰত থকা যিটো দখল, তেখেতৰ এখন নে দুখন ইংৰাজী মই চিঠি দেখিছো, কি সুন্দৰ ইংৰাজী। এটাও তাত গ্ৰামাটিকেল মিষ্টেক, মানে ব্যাকৰণজনিত কোনো ধৰণৰ ভুল আপুনি নাপায়। সেইটো কথাৰ বাবে আমাৰ আচলতে তেওঁলোকৰ বৌদ্ধিকভাৱে যিটো উচ্চ স্তৰ বা যিটো মেধা, সেই কথাটোকো আমি সন্মান জনাব পাৰিব লাগিব। বহু তেওঁলোকৰ বিষয়ে আমোদজনক কথা আছে। তেওঁ জ্ঞানাৰাভিৰাম বৰুৱাই, মই অলপ আমোদজনক কথাও কৈছো, কাৰণ সদায় জনি থকা কথাতকৈ জ্ঞানাৰাভিৰাম বৰুৱাই কৈছিল। জ্ঞানাৰাভিৰাম বৰুৱাই, মই নাজানো, মই সিমানখিনি তেওঁৰ মোৰ কথা মই পঢ়িছো। তেওঁ নিজৰ দেউতাককো সমালোচনা কৰিছিল, তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালক সমালোচনা কৰিছিল। সেইটো পৰিয়ালত বিয়া হোৱাৰ পিছতো তেওঁ নিজে মহাত্মা গান্ধীক সমালোচনা কৰা মানুহ আছিল জ্ঞানাৰাভিৰাম বৰুৱা। কাৰণ 1921 চনৰ আগষ্ট মাহত যেতিয়া অসমলৈ অহা প্ৰথমবাৰ মহাত্মা গান্ধী আহে, তাৰ আগতে কিন্তু 1909 চনত গুজৰাটী ভাষাত লেখা হিন্দ স্বৰাজ নামৰ গ্ৰন্থখনত অসমীয়া মানুহৰ বিষয়ে মহাত্মা গান্ধীয়ে অত্যন্ত কটু মন্তব্য কৰিছিল। আৰু সেই অসমীয়া জাতিক ইমান নিম্ন স্তৰৰ বুলি ভবা মহাত্মা গান্ধীক একমাত্ৰ সমালোচনা কৰা মানুহজন আছিল জ্ঞানাৰাভিৰাম বৰুৱা। আৰু সেই জ্ঞানাৰাভিৰাম বৰুৱাই, আমি জানো কিদৰে গুণাভিৰাম বৰুৱাক সমালোচনা কৰিছিল। মই আগৰ কেইটামান বক্তৃতাত কৈছো, আজি মই সেইবোৰ বিষয়লৈ যাব বিচৰা নাই। কিদৰে দেৱেন্দ্ৰনাথ ঠাকুৰক সমালোচনা কৰিছিল, ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেউতাকক সমালোচনা কৰিছিল যুক্তিসংগতভাৱে। সেইবোৰ আচলতে অসমীয়া বঙালীৰ মাজৰ সুস্থ ভাল সম্পৰ্ক গঠন কৰাৰ ক্ষেত্ৰত এইসকল লোকে, তেওঁলোকে যিহেতু হক কথাত মাত মাতিছিল, যুক্তিসংগতভাৱে মাত মাতিছিল, তেওঁলোকৰ লেখাবোৰৰ মাজেদি আচলতে দুইটা জাতিৰ মাজত থকা ইতিবাচক সম্পৰ্কবোৰ আৰু তেওঁলোক দুইটা জাতিৰে মাজত থকা ভাল কথাবোৰ আমি জানিবলৈ সক্ষম হওঁ। সেই জ্ঞানাৰাভিৰাম বৰুৱাই কৈছিল যে ভোলানাথ বৰুৱাই লাইফ ইন্সুৰেন্স, আমাৰ জীৱন বীমা, আজি জীৱন বীমাৰ লগত জড়িত মানুহ হয়তো ইয়াত সদাশয় কোনো লোক থাকিব, তেওঁ কিন্তু জীৱন বীমাৰ লগত জড়িত বা জীৱন বীমা, জীৱনক যে বীমা কৰিব লাগে এই কথাটো তেওঁ বৰ ভাল পোৱা নাছিল। ভোলানাথ বৰুৱাৰ কথা পঢ়া মানে আপুনি চেকৰ কথা পাব, টকা পইচাৰ কথা পাব, কোন বেংকলৈ গৈছে, ইমান হাজাৰ টকা, ইমান লাখ কথা বহুত পাব, কিন্তু বীমাৰ কথা নাপায়। বৰঞ্চ তেওঁৰ এজন পুষ্যপুত্ৰ, তেওঁৰ পুষ্যপুত্ৰৰ নাম ভুৱন চন্দ্ৰ আছিল, পিছত তেওঁক বিশ্বনাথ কৰা হয়, বিশ্বনাথ বৰুৱা। সেই পুষ্যপুত্ৰৰ বাবে যেতিয়া বোধ কৰো জ্ঞানাৰাভিৰাম বৰুৱাই নিজেই কৈছিল যে জীৱন বীমা কৰিব লাগে, তেতিয়া ভোলানাথ বৰুৱাই কলে নাই নাই নাই, জীৱন বীমা কৰিব নালাগে দিয়া, জীৱন বীমা কৰাল মানে তাক বহু মানুহে এতিয়াৰ পৰা সাও দিব যে সি সোনকালে আৰু আমাৰ মাজৰ পৰা যাওকগৈ। গতিকে হয়তো তেওঁ সেইটো ধেমেলীয়াকৈ কৈছিল, তেওঁ কিবা কাৰণত কৰিব বিচৰা নাছিল। কিন্তু শেষ সত্যটো হল তেওঁ জীৱন বীমাৰ ক্ষেত্ৰত অন্যান্য বেংকিং ব্যৱস্থাৰ লগতো তেওঁ জড়িত আছিল, নিবিড়ভাৱে জড়িত আছিল। কাৰণ ইমান আৰ্থিকভাৱে সবল এজন ব্যক্তি, সেই মানুহজনে কিন্তু জীৱন বীমাক তেওঁ বৰ এটা ভাল পোৱা নাছিল। আমাৰ কনকলাল বৰুৱা, আমাৰ সকলোৱে জানো আমাৰ সংগ্ৰহালয়ত থকা যিটো ভৱন, ৰায় বাহাদুৰ কনকলাল বৰুৱা ভৱন, আৰ্লি হিষ্ট্ৰী অফ কামৰূপ লিখা প্ৰখ্যাত পণ্ডিত আৰু এজন উচ্চপদস্থ বিষয়া। এই কনকলাল বৰুৱাই এটা ডাঙৰ কথা কৈছিল যে জকাই চুকৰ পৰা অহা, জকাই চুক ৱাজ ইউজড এজ এ ভেৰি ভেৰি মেটাফৰিকেল চেন্স। জকাই চুক বুলি এখন গাঁও আছে বোধকৰো শিৱসাগৰ জিলাত। সেই জকাই চুক গাঁৱক লৈ আচলতে অসমীয়া জনমানসত, অসমীয়া সাহিত্য সংস্কৃতিৰ মাজত কেতিয়াবা কেতিয়াবা এটা কথা জনপ্ৰিয় হৈ উঠিছিল যে ইমান ভিতৰুৱা গাঁৱত থাকিও আচলতে বহু ভাল কাম কৰিব পাৰে। আৰু কনকলাল বৰুৱাই কৈছিল জকাই চুকৰ পৰা যোৱা এইজন ভোলানাথ বৰুৱাৰ কথা মই ভাৰতৰ যিমান ঠাইলৈ গৈছো, উত্তৰ দক্ষিণ পশ্চিম পূব সকলোতে কিন্তু তাৰ সজাগ সচেতন মানুহে ভোলানাথ বৰুৱাৰ কথা জানিবই। কাৰণ তেওঁ চিমলাত যিহেতু তেওঁৰ বদান্যতা দেখুৱাইছে, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত দেখুৱাইছে, বিশাখাপট্টনমৰ দৰে জেগাত তেওঁৰ বদান্যতা আছে, আৰু কত জেগাত আছে হয়তো আমি আজি উদ্ধাৰ কৰিব নোৱাৰিলো। গতিকে তেওঁৰ কথা নজনাটো একেবাৰে আচৰিত কথা নহয়। আৰু সেইবাবেই আচলতে মই আৰু এটা কথা মনত ৰাখিব বিচাৰো যে মই অসমত অলপ আগতে অসমীয়া বঙালীৰ কথা কৈছিলো, সেইখিনি কথা কৈয়ে মই ভোলানাথ বৰুৱাৰ কথাটো সামৰি অকমান আনকেইটা বিষয়, ব্যৱসায় বাণিজ্য আৰু অসমীয়া মানসিকতাৰ কথালৈ আহিম। কিন্তু এইটো কথা মই কব লাগিব, বিশেষ দুটা কথা ভোলানাথ বৰুৱাৰ, যে আৰু এই মানুহজনৰ তেওঁৰ চিন্তাৰ যিটো উচ্চতা আৰু মহত্ব, এই কথাটো আপোনালোকে ভাবি চাব এই দুটা ঘটনাৰ মাজত।
আমি অসমীয়া বাংলা বুলি ক'লেই আমি কিছুমান কথালৈ দুখ কৰো যে কটন কলেজ 1901 চনত যেতিয়া মানিক চন্দ্ৰ বৰুৱাৰ মূল প্ৰচেষ্টাত স্থাপন হ'ল, তথাপিও তাত অসমীয়া ভাষা আমি বহু দিনলৈকে কৰিব পৰা নাছিলো। বাংলা ভাষা তাৰ আগৰ পৰা চলিছিলে। তাৰ আগতে মানে কটন কলেজৰ কথা মই কৈছো, তাৰ আগতেও আমি কলিকতা বিশ্ববিদ্যালয়ত দীনেশ চন্দ্ৰ সেনৰ দৰে প্ৰখ্যাত বাংলা পণ্ডিতে অসমীয়া ভাষা তাত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বা আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত তেওঁ কিন্তু সদায় হেঙাৰৰ সৃষ্টি কৰিছিল। আৰু দুজন মানুহক আমি সদায় সোঁৱৰো। এজন হ'ল তেতিয়াৰ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আশুতোষ মুখাৰ্জী, আৰু আশুতোষ মুখাৰ্জীৰ পুত্ৰ আছিল জনসংঘৰ নেতা, আৰু নেহেৰু কেবিনেটত তেওঁ অলপ দিন কেবিনেট মন্ত্ৰীও হৈছিল, আৰু পিছত তেওঁ ইস্তফা দিছিল, আৰু শেষত এটা ৰহস্যজনক পৰিস্থিতিত তেওঁ কাশ্মীৰত মৃত্যু হয়। শ্যামাপ্ৰসাদ মুখাৰ্জী আপোনালোকে জানে যে বৰ্তমানৰ শাসকীয় দল আমাৰ কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক তেওঁলোকৰ বাবে, তেওঁলোকৰ সংগঠনৰ বাবে অত্যন্ত এজন তেওঁ প্ৰিয় নেতা। কিন্তু তেওঁলোকৰ বাহিৰেও মই ভাবো সমগ্ৰ ভাৰতে শ্যামাপ্ৰসাদ মুখাৰ্জীৰো কিছু ভাল কথা আমি প্ৰকাশ কৰা উচিত বা আমি জানিবলৈ চেষ্টা কৰা উচিত। কাৰণ অসমৰ ক্ষেত্ৰত আমাৰ যেতিয়া গ্ৰুপিঙৰ সময়ত তেখেতৰ কিছু ভূমিকা আছে, সেইবোৰ কথালৈ মই আজি যাব বিচৰা নাই। ইতিবাচক ভূমিকা আছে। এতিয়া মই কথাটো হ'ল যে আশুতোষ মুখাৰ্জী আৰু হেমচন্দ্ৰ গোস্বামীৰ কথা কওঁ, কাৰণ আশুতোষ মুখাৰ্জীয়ে তেওঁ দীনেশ চন্দ্ৰ সেনৰ মুখ বন্ধ কৰি দিছিল যে হেমচন্দ্ৰ গোস্বামীৰ হাতত ইমানবোৰ ভাণ্ডাৰ আছে। যেতিয়া হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাহিত্যৰ চানেকি ডেছক্ৰিপটিভ কেটেলগ অফ এছামিজ লেংগুৱেজ বা লিটাৰেচাৰ এইখন যে 6টা নে 7টা খণ্ডত যেতিয়া প্ৰকাশ কৰিব, তেতিয়া তোমাৰ মুখ বন্ধ হৈ যাব। এই কথাটো আশুতোষ মুখাৰ্জীয়ে দীনেশ চন্দ্ৰ সেনৰ দৰে প্ৰখ্যাত এজন বাংলা সাহিত্যিকক কৈছিল, যি অসমীয়া ভাষাৰ স্বকীয়তা সম্পৰ্কত সদায় সন্দেহৰ ভাৱ ব্যক্ত কৰিছিল। আৰু তেতিয়া আমি নাম লওঁ কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ ক্ষেত্ৰত আমি নাম লওঁ আশুতোষ মুখাৰ্জী আৰু হেমচন্দ্ৰ গোস্বামীৰ। কিন্তু আৰৰ মানুহজন আছিল ভোলানাথ বৰুৱা। ভোলানাথ বৰুৱাক আচলতে তিনিওজনক ত্ৰিমূৰ্তি বুলি ক'ব লাগে। কাৰণ আশুতোষ মুখাৰ্জীয়ে ক'লে, মই আপোনাক যি সহায় লাগে গোস্বামী কৰিম, আপুনি কৰক, অসমীয়া সাহিত্যৰ চানেকি উলিয়াওক, অংকীয়া নাটৰ কথা কওক, হস্তি বিদ্যাৰ্ণৱৰ কথা কওক, আপোনালোকৰ সোণসেৰীয়া উপাদান সমল ঐতিহ্যৰ কথা কওক, কিন্তু পইচা নাই কলিকতা বিশ্ববিদ্যালয়ৰ। কোনে পইচা দিব, কেনেকৈ আপুনি প্ৰকাশ কৰিব? তেতিয়া আশুতোষ মুখাৰ্জী আৰু গোস্বামী, হেমচন্দ্ৰ গোস্বামীয়ে আলোচনা কৰি পালে, আৰু কলিকতা বিশ্ববিদ্যালয়ৰ তেতিয়াৰ উপাচাৰ্য, আপুনি জানিব তেতিয়াৰ দিনৰ উপাচাৰ্যৰ যিটো মান মৰ্যাদা বা বৌদ্ধিকভাৱে তেওঁলোকৰ যিটো স্তৰ, সেই সকলো কথা অতিক্ৰম কৰি আশুতোষ মুখাৰ্জীয়ে হেমচন্দ্ৰ গোস্বামীক ক'লে যে ব'লা আমি দুয়ো যাওঁ সদাগৰ ভোলানাথ বৰুৱাৰ ঘৰলৈ। আৰু যেতিয়া সদাগৰ ভোলানাথ বৰুৱাৰ ঘৰলৈ তেওঁলোক গ'ল, তেওঁলোক এটা কাৰণতে গৈছিল যে আপুনি কিছু অৰ্থ সাহায্য দিব লাগে, যাৰ ওপৰত ভিত্তি কৰি যিখিনি ব্যৱহাৰ কৰি হেমচন্দ্ৰ গোস্বামীয়ে এই যে অসমীয়া সাহিত্যৰ চানেকি, অংকীয়া নাট, হস্তি বিদ্যাৰ্ণৱ, আপোনালোকৰ ইতিহাসৰ বা আপোনালোকৰ সাহিত্যৰ যিখিনি অতি গৌৰৱ কৰিব লগা ঐতিহ্যপূৰ্ণ সমল বা উপাদান, সেইখিনি প্ৰকাশ কৰি ওলাব। হাঁহি মুখে ভোলানাথ বৰুৱাই 10,000 টকা দিছিল, আৰু সেই ভোলানাথ বৰুৱাৰ অৰ্থ সাহায্যতে হেমচন্দ্ৰ গোস্বামীয়ে সেইখিনি প্ৰকাশ কৰিলে। আৰু দীনেশ চন্দ্ৰ সেনৰ দৰে যিসকল লোকে অসমীয়া ভাষাৰ স্বকীয়তাক সন্দেহ কৰিছিল, তেওঁলোকক আচলতে সম্পূৰ্ণভাৱে আওকাণ কৰি বা বৌদ্ধিকভাৱে নিস্তব্ধ কৰি কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা আৰম্ভ হ'ল। আৰু আমি গৌৰৱ কৰো, আমি এটা কথা কৈ, এই কথাটো যদিও ইয়াৰ লগত সম্পূৰ্ণভাৱে মানে ইয়াৰ লগত জড়িত নহয়, মোৰ কবলৈ মন গৈছে যে বহু কম ৰাজ্যৰ ক্ষেত্ৰত হয়তো হয়, সেই সময়ত আমাৰ সত্যনাথ বৰাৰ ল'ৰা, সেই বিখ্যাত সাৰথি লিখা অসমৰ বেকন বুলি যাক কৈছিল, অম্বিকানাথ বৰা আচলতে এটা প্ৰাইভেট কোম্পানীত কলিকতাত কৰ্মৰত আছিল, অডিট সম্পৰ্কীয়। আৰু অম্বিকানাথ বৰাই আহি প্ৰথমবাৰৰ বাবে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা শিকাইছিল। আৰু এইটো কথা মই এইভাবে কৈছো, অম্বিকানাথ বৰাই কলিকতাত শিকাইছিল, আৰু ইতিমধ্যে যেতিয়া কটন কলেজত অসমীয়া ভাষা আৰম্ভ হ'ল, তেতিয়া তেওঁৰ দেউতাক সত্যনাথ বৰাই কটন মহাবিদ্যালয়ত তেতিয়া অসমীয়া ভাষা শিকায়। মানে পুতেকে কলিকতা বিশ্ববিদ্যালয়ত আৰু দেউতাকে কটন মহাবিদ্যালয়ত শিকায়। এইখিনি কথাও আমাৰ আচলতে ঐতিহ্যৰ এটা সমল। আমি এইবোৰ কথা জানিব লাগে, চৰ্চা কৰিব লাগে, কিন্তু কমকৈ কৰোঁ। এতিয়া মই ভোলানাথ বৰুৱাৰ বিষয়ে কোৱা দ্বিতীয় আৰু শেষ কথাটো হ'ল, প্ৰথম কথা, গতিকে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা আৰম্ভ কৰাৰ ক্ষেত্ৰত আশুতোষ মুখাৰ্জী আৰু হেমচন্দ্ৰ গোস্বামীৰ যিমান কৃতিত্ব তেওঁলোকে দাবী কৰে, মই কম সমান কৃতিত্ব দাবী কৰে সদাগৰ ভোলানাথ বৰুৱা। কাৰণ তেওঁ 10,000 টকা নিদিয়াহেঁতেন
হয়তো সেইটো কথা আৰম্ভ নহলহেঁতেন আৰু আমি নাজানো কিমান দিনলৈ কলিকতা বিশ্ববিদ্যালয় যি বিশ্ববিদ্যালয় তেতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ অসমৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে একমাত্ৰ বিশ্ববিদ্যালয় আছিল গুৱাহাটী বিশ্ববিদ্যালয় যেহেতু স্বাধীনতাৰ পিছত 1948 চনত ডক্টৰ কৃষ্ণকান্ত সন্দিকক প্ৰথম উপাচাৰ্য হিচাপে লৈ গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱাত আৰম্ভ হয় আৰু ভূপেন হাজৰিকাই গায় জিলিকাব লুইতৰে পাৰ সেই গোটেইখিনি সময়ৰ আগলৈকে কলিকতা বিশ্ববিদ্যালয় আছিল আমাৰ এই শিক্ষাৰ ক্ষেত্ৰত সৰ্বোচ্চ এখন কেন্দ্ৰ আৰু তাত ভোলানাথ বৰুৱাৰ ভূমিকা আমি অলপ পাহৰি যোৱাৰ দৰে হলো দ্বিতীয় কথাটো আমি আজিকালি বহুতে কওঁ আজি বিশেষকৈ 10 15 20 30 বছৰ মানৰ পৰা কওঁ যে অকল কলেজ বিশ্ববিদ্যালয় ডিগ্ৰীবোৰ লৈ কি হ'ব আসলতে আমি কিছুমান বৃত্তিগত যিবোৰ কোৰ্স থাকে প্ৰফেশনাল বা মোৰ আসলতে প্ৰকৃত যিটো শব্দ অসমীয়াতে হওক বা ইংৰাজীতে হওক সেই শব্দটো মোৰ মনলৈ এতিয়া অহা নাই মই আহিলে কম এই ধৰণৰ চাকৰি যিবোৰ কোৰ্স কৰাৰ পিছত মানুহে চাকৰি পাবৰ বাবে আমাৰ আইটিআই বিলাকে যেনেকুৱা ধৰণৰ কোৰ্স কৰে আজি ইলেক্ট্ৰিচিয়ানেই হওক প্লাম্বাৰেই হওক আমি গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় সকলোতে দেখোন গৈয়ে থাকো ভাল প্লাম্বাৰ এজন নাই ভাল ইলেক্ট্ৰিচিয়ান এজন নাই তাকো ফোন কৰিলে কোনোবাই সুইচ অফ কৰি ৰাখে নাহে যিখিনি আমাৰ থলুৱা লোক আছে তেওঁলোকৰ মাজত আসলতে এই ধৰণৰ প্ৰৱণতাটো আৰু বেছি বুলি মানুহে কয় এটো মানুহৰ অভিজ্ঞতাৰ কথা সেইখিনি সময়ত ভোলানাথ বৰুৱাই ভাবিছিলে যে যেতিয়া যোৰহাটত এই যে প্ৰিন্স অফ ৱেলছ গঠন হল প্ৰিন্স অফ ৱেলছ স্থাপন কৰাৰ বাবে 1 লাখ টকা আপুনি ভাবি চাওক এতিয়াৰ হয়তো 10 কোটি টকাতকৈও বেছি হ'ব 1 লাখ টকা তেওঁ আগবঢ়াইছিল আৰু 1 লাখ টকা আগবঢ়োৱাৰ পিছতে প্ৰিন্স অফ ৱেলছ স্থাপন হল আৰু প্ৰিন্স অফ ৱেলছৰ জৰিয়তে তেওঁ তেনেকুৱা এটা সপোনেই দেখিছিল যে অসমীয়া যুৱক যুৱতী আৰু বিশেষকৈ যুৱক সেইটো অৱস্থাত তাত পঢ়ি শুনি যিকোনো কোম্পানী বা নিজে ব্যৱসায় কৰিব পৰাকৈ তেওঁলোক নিজৰ ভৰিত থিয় হ'বলৈ সক্ষম হ'ব আৰু তেতিয়া ভোলানাথ বৰুৱাক তেওঁৰ এজন শুভাকাংক্ষীয়ে সুধিছিল যে আপুনি গোটেইখিনি টকা দিছে 1 লাখ টকা দিছে আপুনি নিজৰ নামত হ'বলৈ এটা শৰ্ত ধৰি নিদিয়ে কিয় ব্ৰিটিছক তেতিয়া আপুনি ভোলানাথ বৰুৱাৰ অসম প্ৰেমক ভোলানাথ বৰুৱাৰ নিজৰ জাতিৰ প্ৰতি থকা প্ৰেমক আৰু নিজৰ জাতিৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে তেওঁৰ বুকুত যিটো সপোন আছিল যিটো সপোনৰ কথা অসমীয়া মানুহে অতি কৃতজ্ঞতাৰে সৈতে অকৃতজ্ঞতাৰে সৈতে পাহৰি গল তাৰ উত্তৰটো দিছিল এনেকৈ তেওঁ কৈছিল মোৰ নামত যদি এখন পতা হয় ব্ৰিটিছে হয়তো অকমান দিন সমৰ্থন দিব কাৰণ চৰকাৰ তেতিয়া ব্ৰিটিছৰ অলপ দিন চলাই নিব তাৰ পিছত হয়তো চলাই নিনিবও পাৰে কোন ভোলানাথ বৰুৱা এজন ভাৰতীয় এজন অসমীয়া কিন্তু আমি যদি এখন প্ৰিন্স অফ ৱেলছৰ নামত কৰো তেতিয়া হলে যিজন গভৰ্ণৰ জেনেৰেল বা ভাইসৰয়ে নাহক কিয় এইখন তেওঁলোকে চলাই নিবই এটো আছিল তেওঁৰ অকাট্য যুক্তি আৰু অকাট্য যুক্তিৰ আগত তেওঁৰ কিমান ত্যাগ লুকাই আছে যে 1 লাখ টকা দি বৰ্তমান সময়ত হয়তো 20 30 40 কোটি বা 100 কোটি টকা দিয়াৰ নিচিনা এই প্ৰায় আজি 100 বছৰৰ আগত এই প্ৰিন্স অফ ৱেলছ স্থাপন কৰোতে তেওঁ নিজৰ নামত হ'বলৈ নিদিলে আৰু এইজন আছিল সেইজন ভোলানাথ বৰুৱা যিজন ভোলানাথ বৰুৱাক পদ্মনাথ গোহাঁই বৰুৱাই কৈছিল তেওঁ সময় কম কৈ দিছিল তেওঁ একেবাৰে টু দি পইণ্ট নো ননসেন্স ধৰণৰ কথা কৈছিল তেওঁ বেছি ভূমিকা পাতনিলৈ যোৱা নাছিল তেওঁৰ সেই এখন মিটিঙৰ ভিত্তিত এবাৰ লগ পোৱাৰ ভিত্তিত আৰু একেজন মানুহকে জ্ঞানাদাভিৰাম বৰুৱাই বাণিজ্য বীৰ বুলি কৈছে বেজ বৰুৱাই তেওঁক বেলেগ ধৰণেৰে বিশ্লেষণ কৰিছে তেওঁক সেই কথা ৰঙিয়াল বা ফুৰ্তিবাজ এজন মানুহ বুলি কৈছে সেইজন ভোলানাথ বৰুৱাক আসলতে আমি এই তিনিখন গ্ৰন্থ মই কোৱা ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞা ডক্টৰ ভূপেন শইকীয়া আৰু ইছমাইল হুছেইনৰ গ্ৰন্থৰ বাহিৰে বা আজি আমাৰ আপোনালোকৰ তাৰে অভাউষাৰ তেজপুৰ শাখাৰ সাধাৰণ সম্পাদক শান্তনু বৰুৱাইও তেওঁৰ কিছু প্ৰবন্ধৰ জৰিয়তে জনপ্ৰিয় কৰিবলৈ চাইছে এই যিটো আমাৰ বিক্ষিপ্ত প্ৰয়াস তাৰ বাহিৰত কিন্তু আমি ওলাব পৰা নাই মই ভাবো বৰ্তমান সময়ত তাৰ বাহিৰত উলিয়াব পাৰি এটা যদি আমি নেৰেটিভ বা বাগধাৰা নিৰ্মাণ কৰিব পাৰো স্থাপন কৰিব পাৰো অসমৰ জাতীয় সমাজত জাতীয় জীৱনত যে এনে এজন মানুহ আছিল এইজন মানুহে তেওঁৰ সপোনটো কেৱল আৰ্থিক ক্ষেত্ৰতে কিন্তু সীমাবদ্ধ নাছিল হয় তেওঁ বহু টকা আছিল আৰু বহু টকা থকাই নহয় তেওঁ বদান্যতাৰে সৈতে ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন অনুষ্ঠান স্থাপনত অতি মুকলি মনেৰে সহৃদয়তাৰে সৈতে সহায় কৰিছিল লগতে এইজন মানুহ যিজন মানুহৰ স্থাবৰ সম্পত্তি এই ব্ৰহ্মপুত্ৰ উপত্যকাত নগাঁও গুৱাহাটী বা যোৰহাটত নাছিল তেওঁ কিন্তু সেইখন জেগাকেই বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছিল আৰু সেইবাবে তেওঁ যিটো উইল কৰিছিল সেই উইলতো যিবোৰ মই টেকনিক্যাল কন্ডিশন বিলাকলৈ নাযাওঁ প্ৰথম 3-4 জন মানুহৰ কথা কৈছে পৰিয়ালৰ আৰু পিছত
সেইকেইজন মানুহৰ অৱৰ্তমানত তেওঁখিনি যিখিনি সম্পত্তি থাকি যাব, সেই গোটেইখিনি সম্পত্তি অসমৰ প্ৰাথমিক শিক্ষাৰ ব্যৱহাৰৰ বাবে প্ৰয়োগ কৰা হ'ব বুলি তেওঁ ইচ্ছা ব্যক্ত কৰিছিল। ইয়াতকৈ ডাঙৰ এজন মানুহে আৰু কি কৰিব পাৰে? যে মোৰ ইমান সম্পত্তি, এই 3জন মানুহ 4জন মানুহৰ মাজত তেওঁলোকে সম্পত্তিটো পাব আৰু তেওঁলোকৰ পাছত কিন্তু গোটেইখিনি টকা অসমৰ শিক্ষা, বিশেষকৈ প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে, উত্তৰণৰ বাবে খৰচ কৰা হ'ব। আজি আমি কোনোবাই হিচাপ জানোনে? অলপ দিনৰ আগতে মানে 2015 চনত মোৰ আছাম ট্ৰিবিউনত এটা সুলিখিত সংবাদ খুব সুন্দৰভাৱে পৰিবেশন কৰিছিল, পঢ়া মনত আছে। কটক অঞ্চলত তেওঁৰ যিমান কোটি টকাৰ, প্ৰায় 100 কোটি টকাৰ সম্পত্তি এতিয়া বেদখলকাৰীৰ কবলত। আমি উৰিষ্যা বুলি ক'লে সম্বলপুৰৰ বেজবৰুৱাৰ গৃহৰ কথা জানো। আগৰখন ৰাজ্য চৰকাৰ আমাৰ সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল, তেতিয়া মই এবাৰ দুবাৰ পাইছিলো। তেওঁৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী আৰু তেতিয়াৰ মন্ত্ৰী নৱকুমাৰ দলে কলিকতালৈ গৈ, সম্বলপুৰলৈ গৈ ভূপেন হাজৰিকাৰ বাসভৱন আৰু বেজবৰুৱাৰ বাসভৱন সংৰক্ষিত কৰিছে। অৱশ্যে বৰ্তমান কিটো পৰ্যায়ত আছে মই নাজানো। যোৱা 1.5-2 বছৰত কৰোনাৰ বাবে বিভিন্ন কথা আচলতে মানুহৰ জনমানসৰ পৰা বা পপুলাৰ ইমাজিনেশ্যনৰ পৰা কথাবোৰ অকমান আঁতৰি গৈছে। মোৰ দৃঢ় বিশ্বাস আমি চৰকাৰ আৰু বিশেষকৈ এইটো দায়িত্ব প্ৰজাঘৰৰ আৰু ব্যৱসায়ী উন্নয়ন পৰিষদৰ, অভাউষাৰ, তেজপুৰ সাহিত্য সভাৰ, তেজপুৰে কিন্তু অসমক এই ক্ষেত্ৰত এটা বাট দেখুৱাব পাৰে আৰু বাট দেখুওৱা উচিত। তেজপুৰ আৰু যোৰহাটৰ মাজত কোনখন সাংস্কৃতিক ৰাজধানী, তাক লৈ এক ধৰণৰ সুস্থ প্ৰতিযোগিতামূলক মনোবৃত্তি দেখি মই সদায় আমোদ পাওঁ, মই ভাল পাওঁ। তেনেকৈ যদি আনবোৰ জেগায়ো যদি এনেকৈ আগবাঢ়ি আহে আৰু এটা সুস্থ প্ৰতিযোগিতামূলক কথা কেতিয়াও বেয়া হ'ব নোৱাৰে। কিন্তু তেজপুৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকৰ পৰাই যে এনেকুৱা এটা দাবী আহিব, মই কিন্তু সঁচা কথা কবলৈ গলে মই ভবা নাছিলো। মই ভাবিছিলো বেলেগ ঠাইৰ পৰা আহিব, গুৱাহাটীৰ পৰা আহিব, অন্যান্য ঠাইৰ পৰা আহিব। কিন্তু তেজপুৰে যিহেতু তেওঁলোকৰ সাংস্কৃতিক ৰাজধানী বুলি খ্যাত, তেওঁলোকৰ যিটো সুখ্যাতি, সেইটো কথাতেই নিজক সীমাবদ্ধ নকৰি ভোলানাথ বৰুৱাৰ কথাটো তেওঁলোকে এখন বহল হৃদয় লৈ তেওঁলোকৰ এটা সামূহিক সপোন লৈ আগবাঢ়ি আহিছে। মই ভাবো আমিও যিখিনি পাৰো আপোনালোকৰ এইটো প্ৰচেষ্টাত সহায় কৰিম। আৰু সেইটো প্ৰচেষ্টাত সহায় কৰিব পাৰিলে, সন্মিলিতভাৱে কাম কৰিব পাৰিলেহে আচলতে সদাগৰ ভোলানাথ বৰুৱাক সন্মান জনোৱা হ'ব। আৰু 30 মে তাৰিখটোত এই বাণিজ্যবীৰ ভোলানাথ বৰুৱাৰ মৃত্যু দিৱসটোক আমি বাণিজ্য দিৱস হিচাপে আচলতে এইটো যে আমি পৰিণত কৰিব পাৰিম, ৰূপান্তৰিত কৰিব পাৰিম আমাৰ জনমানসৰ মাজত, কেৱল চৰকাৰৰ এখন কেলেণ্ডাৰত নহয়, সেইখিনি কথাইহে আচলতে কথাখিনি বেছি নিকপকপীয়া কৰিব বা গজগজীয়া কৰিব, আৰু সেইটোৰে মূল কথা। এতিয়া যদি মই ব্যৱসায় বাণিজ্য আৰু অসমীয়া মানসিকতাৰ কথাটোলৈ আহো, মই ইয়াত খুব তাত্ত্বিক ব্যাখ্যা নবহাও, কাৰণ ইতিহাসৰ ছাত্ৰ হিচাপে মই অকমান ভোলানাথ বৰুৱাৰ কথা কবলৈ চালো। আপোনালোকে এটা কথা দেখিব, আমি যদি খুব ঘৰুৱাভাৱে কথাবোৰ কওঁ, আপুনি বিয়াৰ, মই সৰ্বসাধাৰণ দেই, তাৰ মাজত কোনো ব্যতিক্ৰম থাকিব, মই ব্যতিক্ৰমী লোকসকলক লৈ ইয়াত আলোচনা কৰিব বিচৰা নাই। সৰ্বসাধাৰণতে কি হয়, অসমীয়া এটা পৰিয়ালত যদি তেওঁলোকৰ প্ৰেম বিবাহ নহয়, আমি যদি যাক এৰেঞ্জ মেৰেজ বুলি কওঁ, যদি মাক দেউতাকে বা তেওঁলোকৰ পৰিয়ালৰ আন মানুহে, খুৰাক মামাকে বৰ্তাকে যদি বিয়া এখন ঠিক কৰে, এজনী যদি বিবাহযোগ্য ছোৱালী থাকে, কন্যা থাকে, তেওঁক বিয়াৰ ক্ষেত্ৰত আমি সাধাৰণতে অগ্ৰাধিকাৰ কি দিওঁ? যে কোনোবা এজন হয়তো কোনোবা এটা চৰকাৰী কাৰ্যালয়ত 2য়, 3য় বা 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী। মই এই কথাটো পদানুক্ৰম অনুসৰি, হাইৰাৰ্কি অনুসৰি কোনো কৰ্মচাৰীকে মই হেয় প্ৰতিপন্ন কৰিবলৈ নাই কোৱা। ধৰি লওক 3য় বা 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, আৰু 2য় যিজন বিবাহৰ প্ৰস্তাৱ আহিছে তেওঁ হয়তো ব্যৱসায় কৰে। তেতিয়াও কিন্তু আমি প্ৰায়বোৰ ক্ষেত্ৰতে দেখা যায় যে ব্যৱসায় কৰা মানুহজনক আমি ৱেইট লিষ্টিং বা RAC-লে থৈ দিওঁ। এই যে ৰেলত টিকেট কাটিলে ৱেইট লিষ্ট কৰা বুলি কয় বা RAC-লে থৈ দিয়া হয়, আৰু সাধাৰণতে চৰকাৰী চাকৰি তেওঁ দৰমহা যিমানেই কম হওক বেছি হওক, তেওঁক আমি অগ্ৰাধিকাৰ দিওঁ। ইয়াৰ বাবে মই সেই পৰিয়ালটোক দোষাৰোপ কৰা নাই। জাতি হিচাপে সেই আনন্দৰাম ঢেকিয়াল ফুকনে কোৱা অসমীয়া মানুহৰ যিটো মানসিকতা, যিটো আজি বক্তৃতাৰ বিষয়, অন্যতম বিষয়, সেই মানসিকতাৰ প্ৰতিফলন হয় আমি আমাৰ নিজৰ ছোৱালী, ভন্টি, বাইদেউৰ বিয়াৰ ক্ষেত্ৰত আমি যিটো মতামত দিওঁ, যিটো মতামতক দেশৰ উত্তৰণৰ কথা নাথাকে, আমাৰ পৰিয়ালৰ ভৱিষ্যতৰ কথা থাকে। আৰু তেনেকৈ থকাটো কোনো ভুল নহয়, মই তেওঁলোকৰ সিদ্ধান্ত ভুল বুলি কোৱা নাই। কিন্তু সৰ্বসাধাৰণতে আমি কওঁ যে চৰকাৰী চাকৰি কৰা মানুহজনে যি বৰ্গতেই তেওঁ চাকৰি নকৰক কিয়, 3য়, 4ৰ্থ তেওঁ অগ্ৰাধিকাৰ পায়। একেটা কথা আপুনি যদি গুজৰাটলৈ যায় আৰু কিছু পৰিমাণে মহাৰাষ্ট্ৰলৈ যদি যায়, তেতিয়াহ'লে আপুনি দেখিব তাত কিন্তু কথাটো অকমান বেলেগ। তাত ব্যৱসায় কৰা মানুহক অগ্ৰাধিকাৰ দিয়া হয়।
8-9ত থকাৰ পৰাই তাত ছাত্ৰ ছাত্ৰীসকলে ষ্টক এক্সচেঞ্জ কি, কেনেকৈ শ্বেয়াৰত বিনিয়োগ কৰি টকা পইচা বৈধ উপায়েৰে উপাৰ্জন কৰিব পাৰি, এইবোৰ কথা শিকে। আমাৰ ইয়াত হয়তো বহু চাকৰি কৰা মানুহকো আপুনি ষ্টক শ্বেয়াৰৰ কথা ক'লে তেওঁলোকে ক'ব হ'ব আৰু এইবিলাক খুব বেছি মিউচুৱেল ফাণ্ডলৈ যাম। মই কাৰো সিদ্ধান্তক ভাল বেয়া বুলি কোৱা নাই, সকলো মানুহৰে সম্পদ সৃষ্টিৰ এক নিজা দৃষ্টিকোণ থাকে। সেই দৃষ্টিকোণক আমি এখন গণতান্ত্ৰিক সমাজত সন্মান জনাবই লাগিব। কিন্তু মই কৈছো যে পাৰ্থক্যটো, গতিকে আমি পশ্চিম ভাৰতত বিশেষকৈ গুজৰাটত আমি তেনে এটা মানসিকতা দেখিবলৈ পাওঁ। পাঞ্জাৱত মই নিজে আছিলো, পাঞ্জাৱত আপুনি দেখিব কৃষক বুলি ক'লে অসমতটো ৩য় নম্বৰত ৰাখে, যে চৰকাৰী চাকৰিয়াল, ব্যৱসায় কৰা মানুহৰ কৃষক। পাঞ্জাৱত কিন্তু বিশেষকে যিটো দোৱাবা ৰিজন, লুধিয়ানা, জলন্ধৰ, এনেকুৱা এই যিটো যাৰ যিসকল কৃষক আজি বহুত তেওঁলোকৰ মানুহ, অধিকাংশ মানুহ কানাডা বা আমেৰিকাত থাকে, তেওঁলোকৰ এটা বেলেগ বুৰঞ্জী আছে। তাত কিন্তু যিসকল বৃহৎ কৃষক, ডাঙৰ যিসকল কৃষক, তেওঁলোকে কিন্তু কৃষকৰ বাবেই সেইখিনি কথা বা কৃষককে তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে। গতিকে ভাৰতৰ 3টা বেলেগ বেলেগ ঠাইত আপুনি বেলেগ বেলেগ ধৰণৰ কথা দেখিবলৈ পায়। আৰু এই কথাটোৱে অসমীয়া মানুহৰ ব্যৱসায় সম্পৰ্কে যিটো তেওঁলোকৰ মানসিকতা, সেই মানসিকতাটো আচলতে জল পটকৈ আজি দেখুৱাই দিছে। কিন্তু ইমানবোৰ প্ৰত্যাহ্বানৰ পিছতো আমাৰ যিসকল ব্যৱসায়ীয়ে আচলতে বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰি সমাজলৈ বৰঙণি আগবঢ়াইছে, হয়তো তেওঁলোকে আয়কৰ দিছে, ইনকাম টেক্স দিছে, হয়তো কেতিয়াবা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি, প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিত, বা তেওঁলোকৰ গাইঘুটীয়াভাৱে নিজৰ অঞ্চলটোতেই সাহিত্য, সংস্কৃতি, স্বাস্থ্যজনিত বিভিন্ন বিপদ আপদত মানুহক সহায় কৰিছে, তেওঁলোকৰ বৰঙণিটো কিন্তু আমি দিলেও মানে আমাৰ মানসিকতাটো এনেকুৱা ধৰণৰ হয়। মই খুব মুকলিকে যদি ঘৰুৱা ভাষাত কওঁ, আমাৰ যেতিয়া শংকৰ জন্মোৎসৱ পাতো, আমি যেতিয়া বিহু পাতো, দুৰ্গা পূজা পাতো, আমি আমাৰ পৰিয়াল, আমাৰ চুবুৰীত থকা যিখিনি মানুহ, তাত যদি 2টা ডাঙৰ বিল্ডিং আছে, সেই 2টা ডাঙৰ বিল্ডিঙৰ গৰাকীৰ ওচৰলৈ আমি সাধাৰণতে এনেকুৱাবোৰ অনুষ্ঠানৰ আগলৈ যাওঁ। আৰু আমাৰ যিসকল সংগঠক থাকে, অধিকাংশ সংগঠকে আমি সেই দাদাজনক বা ছাৰজনক আমি একেবাৰে মূৰত উঠাই দিওঁ। দাদা আপুনি নহলে কিন্তু নহব, মুখ্য পৃষ্ঠপোষক আপুনি হবই লাগিব, আপুনি মুখ্য উপদেষ্টা হবই লাগিব। আৰু গোটেইখিনি কোৱাৰ পিছত আমি চান্দাৰ বহীখন আগবঢ়াই যে আপোনাৰ পৰা আমি 10,000, 20,000, 50,000 আশা কৰিছো। গতিকে আমাৰ লগত তেওঁলোকৰ সম্পৰ্কটো, আচল সম্পৰ্কটো যেন চান্দা বহীৰ মাজত। আৰু বেলেগ সময়ত যেতিয়া আমাৰ শংকৰ জন্মোৎসৱ নহয়, দুৰ্গা পূজা নহয় বা বিহু নহয়, আমি যেতিয়া তেওঁৰ ঘৰৰ কাষেদি যাওঁ, আমাৰ মনত, বহু মানুহৰ মনত আমি এনেকুৱা ধৰণৰ কথা এটা কওঁ, মই কৈছো দেই, বেয়া নাপাব, অতি ঘৰুৱা ভাষাত কৈছো, তেওঁ ডাঙৰ অট্টালিকাটো দেখি আমি কওঁ এইটো চাগে ক'ৰবাত মাৰিলে আৰু। কাৰণ এনেকুৱা ধৰণৰ এটা উদাহৰণ আমাৰ কথা বতৰাত প্ৰকাশ পায়, যাতে তেওঁ এইটো অবৈধ উপায়েৰে সম্পদ সৃষ্টি কৰি তেওঁ এইটো বনাইছে। হ'ব পাৰে যিসকলে তেনেকৈ বনাইছে তেওঁলোকক সমালোচনাও কৰিব লাগে, আৰু আইনৰ জৰিয়তে তেওঁলোকক শাস্তিও দিব লাগে। তাৰ বাবেও কাম কৰা মানুহ আছে, বিভিন্ন দুৰ্নীতি বিৰোধী সংস্থাই, মই চৰকাৰী কথা বাদেই দিলো, বেচৰকাৰীভাৱে কাম কৰি আছে, তাত মোৰ আপত্তি নাই। কিন্তু বৈধ উপায়েৰে ব্যৱসায় কৰি কোনোবাই যদি এটা অট্টালিকা বনাইছে, যিজন মানুহক কেৱল আমি দুৰ্গা পূজা বা বিহুৰ আগত এই চান্দাৰ বহীখন দিছো, সেইজন মানুহক আমি প্ৰতিদিনেই তেওঁৰ ঘৰটোৰ আগেদি যাওঁতে এওঁ কৰবাত মাৰিলে চাগে, এই কথাটো কোৱাটো এই সমাজখনৰ বাবে বৰ শুভংকৰ, মংগলকামী বা ইতিবাচক কথা নহয়। মই এইকাৰণে কৈছো আমি তেনেকৈ কওঁ, অবৈধ উপায়েৰে সৃষ্টি কৰা মানুহক সকলো ধৰণৰ যি এনকুৱাৰী হ'ব লাগে, তেওঁলোকক যি শাস্তি দিব লাগে আইনৰ মতে, সেইটো কৰা হওক, তাত মোৰ কোনো আপত্তি নাই, বৰঞ্চ মোৰ সমৰ্থন আছে। কিন্তু একে সময়তে আমি সকলোকে সনা পিটিকা যাতে কৰি নলওঁ। এই সনা পিটিকা কৰি লোৱাৰ বাবেই আজি নতুন প্ৰজন্মই ব্যৱসায় বুলি কবলৈ ভয় লাগে। মনোজ বসুমতাৰী, পুষ্পধৰ দাসৰ কথা মই এইবাবে কওঁ, মনোজ বসুমতাৰী চেণ্ট ষ্টিফেন্স কলেজৰ, আপোনালোকৰ তেজপুৰৰ ওচৰে বালিপাৰাৰ ওচৰত তেওঁ এতিয়া গাহৰি ফাৰ্ম খুলি সমগ্ৰ অসমত বা ভাৰতৰ বিভিন্ন অঞ্চলত তেওঁ নাম কৰিবলৈ সক্ষম হৈছে। আৰু এইটো কথা দেখুৱাবলৈ সক্ষম হৈছে যে মই চেণ্ট ষ্টিফেন্স কলেজত পঢ়িলেও 15 বছৰ ষ্টেট বেংক অৱ ইণ্ডিয়াত এজন বিষয়া হিচাপে কাম কৰাৰ পিছতো চাকৰিৰ পৰা মই ইস্তফা দি এখন গাহৰি ফাৰ্মৰ জৰিয়তে কেৱল নিজৰ উপাৰ্জনৰ কথাই নহয়, অসমীয়া সমাজত এটা ইতিবাচক বা নতুন উঠি অহা প্ৰজন্মৰ মাজত এটা মই শক্তিশালী যোগাত্মক বতৰা দিবলৈ সক্ষম হৈছো যে এনেকেও মানুহে চলিব পাৰে, এনেকেও বেংকৰ ঋণ লৈ বেংকৰ ঋণ সময়মতে ঘূৰাই আমি কিন্তু বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰিব পাৰো, যিটো পুষ্পধৰ দাস তেওঁ কৰি আছে। এনেও বহু মনোজ বসুমতাৰী, বহু পুষ্পধৰ দাস আছে। আমাৰ গুৱাহাটীৰে লতাশিলৰ ওচৰত থলগিৰি বুলি ক'লে মনোৰম মোৰ বন্ধু, মনোৰম মনালিছা, অসমৰ সকলোৱে জানে মনোৰম গগৈ আৰু বিখ্যাত
সাহিত্যিক আমাৰ মনালিছা শইকীয়া কিমান প্ৰত্যাহ্বানৰ পিছত 25 বছৰ সাংবাদিকতা কৰাৰ পিছত তেওঁ সেই থলগিৰি ইয়াত কৰিলে থলগিৰি নামটোৰ মাজতে যেন অসমীয়া গোটেই প্ৰাণটো সোমাই আছে আৰু সেই কথাখিনিৰ মাজেৰে তেওঁ ইমান প্ৰত্যাহ্বানৰ মাজত যোৱা তেওঁ 1.5-2 বছৰৰ ভিতৰত এই অতিমাৰী আনা প্ৰত্যাহ্বান শাৰীৰিক ক্ষেত্ৰত যোৱা বছৰ তেওঁ সন্মুখীন হোৱা যিটো কষ্ট বা যন্ত্ৰণা সেইখিনি প্ৰত্যাহ্বান অতিক্ৰম কৰিও তেওঁ কিন্তু হাৰ মনা নাই মই ব্যক্তিগতভাৱে মনোৰম গগৈৰ কথাটো কোৱা নাই কিন্তু থলগিৰিক তেওঁ এক ধৰণৰ শক্তিশালী প্ৰেৰণাৰ প্ৰতীকলৈ ৰূপান্তৰিত কৰিছে সেই কথাটো কিন্তু অসমৰ প্ৰতিটো অসমক ভাল পোৱা সংস্থা প্ৰতিজন অসমক ভাল পোৱা মানুহে এইখিনি কথাৰ পৰা আমি আচলতে তেওঁৰ পৰা প্ৰেৰণা ল'বও লাগে প্ৰেৰণা দিবও লাগে আমি প্ৰেৰণা লোৱা দিয়াটো আচলতে কেতিয়াবা থলগিৰিলৈ গৈ তাৰ পৰা কিবা এটা বস্তু কিনি এসাঁজ খাই ঘূৰি অহাটোতেই সীমাবদ্ধ হৈ থকা দেখা যায় আৰু বহুতে কেতিয়াবা ফেচবুকত হয়তো লাইক এটা দিয়ে মনোৰম মনালিছা ফেচবুকত থাকে তেওঁলোকৰ বিভিন্ন পোষ্ট আমি দেখা পাওঁ জনপ্ৰিয় পোষ্ট তাত লাইক এটা দিয়ে নিজৰ কথাবোৰ সীমাবদ্ধ কৰি তোলে এনেকৈ কিন্তু এটা জাতিৰ উত্তৰণ নহয় গতিকে মনোৰমে কৰা থলগিৰি আৰু বিভিন্ন জেগাত মই প্ৰতীক হিচাপে কৈছো অসমৰ বিভিন্ন জেগাত আৰু বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা উদীয়মান যুৱক যুৱতীয়ে কিন্তু ব্যৱসায়ৰ জৰিয়তে যোৱা 10-15 বছৰত তেওঁলোকে সম্পদ সৃষ্টি কৰাৰ সপোন দেখিছে দায়িত্ব আমাৰ চৰকাৰকে কেৱল মই নকওঁ এই ক্ষেত্ৰত ভাবো নাগৰিক সমাজৰ আমাৰ দৰে মানুহৰ দায়িত্ব বেছি যে আমি তেওঁলোকক সহায় সকাহ কৰিছো না সহায় মানে তেওঁলোকক গৈ মই পইচা আপোনাক দান কৰিবলৈ নাই কোৱা কিন্তু তেওঁলোকে যেটা প্ৰয়াস কৰিছে আমি তাত গৈ অনুপ্ৰেৰণা দিছোনে কিবা এটা বস্তু কিনিছোনে 500-1000 টকা আমি এনেইতো শ্বপিং মলত গৈ 1000-2000 টকা গুৱাহাটীত বিশেষকৈ বা ডাঙৰ চহৰ ডিব্ৰুগড় যোৰহাট তেজপুৰতো এতিয়া শ্বপিং মল হৈছে মানুহে হয়তো কৰোনাৰ আগৰ কালছোৱাত 1500-2000 টকা পপকৰ্ন খাওঁতে বহুত টকা মানুহে উৰুৱাই দিয়ে কিন্তু একেখিনি কথা আমাৰ থলুৱাভাৱে ব্যৱসায় কৰা মানুহৰ ক্ষেত্ৰত আমি তাৰ 50% প্ৰয়োগ কৰি চাইছোনে নাই যদি নাই চোৱা কেৱল অসমীয়া মানুহে নোৱাৰে অসমীয়া মানুহে কি কৰিব এই ধৰণৰ হুমুনিয়া কাঢ়ি আমাক নিৰুৎসাহিত কৰাৰ নৈতিক অধিকাৰ কিন্তু তেওঁলোকৰ নাই যিটো আমি বহল পৰিসৰত অসমীয়া মানুহৰ মাজত দেখা পাওঁ আৰু সেইবাবেই মই ভাবো এই অসমীয়া মানসিকতাৰ যদি পৰিৱৰ্তনৰ দৰকাৰ অসমীয়া মানসিকতা বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তেতিয়া হলে ইয়াৰ এই গোটেই কথাটো দুতৰপীয়া হ'ব লাগিব ইয়াত দুতৰপীয়া তিনিতৰপীয়া বহুতৰপীয়াও হ'ব পাৰে এটা তৰফৰ জৰিয়তে আমি সদাগৰ ভোলানাথ বৰুৱাই হওক মানিক চন্দ্ৰ বৰুৱাই হওক অন্নদা ফুকনেই হওক হৰিবিলাস আগৰৱালাই হওক আজি হৰিবিলাস আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজু ককাক আমি তেখেতক মূলতঃ মনত ৰাখো যে 1877 চনত তাৰমানে ভাৰতীয় জাতীয় কংগ্ৰেছ স্থাপন হোৱাৰো 9 বছৰ আগত তেওঁ পোন প্ৰথমবাৰৰ বাবে তেওঁ ৰাজস্থানৰ পৰা আহিছিল তেওঁৰ দেউতাক গুটকৰ নৱৰংগলাল আগৰৱাল তেওঁৰে সন্তান হৰিবিলাস আগৰৱালাই 1876 চনত কোনো অসমীয়া মানুহে নকৰা শংকৰদেৱৰ কীৰ্তন পুথি আৰু মাধৱদেৱৰ নামঘোষা তেওঁ ছপা আকাৰে প্ৰকাশ কৰি উলিয়ালে অত্যন্ত ডাঙৰ কাম গোটেই জাতিটোৰ বাবে এক অনবদ্য তেওঁৰ এইটো বৰঙণি আমি স্বীকৃতি দিছো কিন্তু সেই হৰিবিলাস আগৰৱালাই ব্যৱসায় কেনেকৈ কৰিছিল ব্যৱসায় বাণিজ্যৰ জৰিয়তে তেওঁ এইখিনি কথা কৰিবলৈ সক্ষম কিদৰে হৈছিল আমি যেন কিছু মৌন আমি যেন কিছু কৃপণ এই কথাবোৰ কিন্তু আমাৰ কৃপণালী আমাৰ মৌনতা আৰু আমাৰ এইবোৰ কথা অলপমান খুচৰি নুচোৱাৰ যিটো প্ৰৱণতা এইবোৰ খুচৰি নাচাই কেৱল বৰ্তমান সময়ৰ সাম্প্ৰতিক সময়ৰ ৰাজনীতিবিদ কোনোবা বিখ্যাত বুদ্ধিজীৱী চিন্তাবিদ এনেকুৱা মানুহক খুচৰা খুচৰি কৰি থকাৰ অসমীয়া মানুহৰ যিটো প্ৰৱণতা যিটো ভাৰতৰ বা পৃথিৱীৰ অন্যান্য জাতিৰো আছে কিন্তু আমাৰ অলপ বেছিকৈ আছে এইটো পৰিহাৰ কৰি আমি অলপ বুৰঞ্জীও খুচৰিব লাগিব আৰু বুৰঞ্জী খুচৰিলে এই বুৰঞ্জীৰ মাজত তীৰ বিৰাই থকা এই সদাগৰ ভোলানাথ বৰুৱা এই হৰিবিলাস আগৰৱালা এই ৰাধাচৰণ বৰুৱাৰ নামটো বহুতে নাজানে গুৱাহাটীৰ এই মানিক চন্দ্ৰ অন্নদাৰামৰ কথা মই কলো জগন্নাথ বৰুৱাৰ কথা কেনেকৈ 1903 চনত অসম এছচিয়েশ্যন হৈছিল কেনেকৈ 1921 চনত মহাত্মা গান্ধী অহাৰ 1-1.5 মাহৰ আগত সেই অসম এছচিয়েশ্যনে মূলতঃ অসম কংগ্ৰেছ হৈছিল কেনেকৈ সেই যোৰহাট সাৰ্বজনিক সভা হৈছিল পুনে সাৰ্বজনিক সভা ভাৰতৰ ভিতৰত প্ৰথম তাৰ অলপ দিনৰ পিছতেই যোৰহাট সাৰ্বজনিক সভা হৈছিল তাত জগন্নাথ বৰুৱাৰ ভূমিকা কি আছিল এইবোৰ কথা আমি একেবাৰে পাহৰি গলো এই কথাৰ মাজত কেৱল সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰাম বা অসমীয়া জাতিৰ যিটো আধুনিকতাৰ প্ৰতি প্ৰগতিশীল প্ৰগতিমুখী যাত্ৰা এই যাত্ৰাবোৰেই কিন্তু নাই ইয়াৰ মাজত পৰোক্ষভাৱে হলেও সম্পদ সৃষ্টি কৰাৰ কথাও কিন্তু জড়িত হৈ আছে কাৰণ যিকিজন মানুহে ইয়াৰ গুৰি ধৰিছিল
সেইকেইজন মানুহে ব্যৱসায় বাণিজ্যৰ দ্বাৰা বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰি আমাক আচলতে টনকিয়াল কৰি থৈ গৈছিল। গতিকে মই যিটো দুতৰপীয়া বা বহুতৰপীয়াৰ কথা কৈছো, শেষত মই এইটো কথাই কব বিচাৰো, বুৰঞ্জী লিৰিকি বিদাৰি চোৱাটো যেনেকৈ সময়ৰ দাবী, একে সময়তে আমাৰ এইটোও দাবী, কোনোবা এজন থলুৱা মানুহে কিবা বেয়া বস্তু উলিয়াইছে, আপোনাক মই তেওঁক গৈ পেলাই ভালৰি গুলাবলৈ বা আজি আপুনি ভাষণটো শুনিলে, কালি আপুনি ভোলানাথ বৰুৱাৰ কথা পঢ়িলে, সেইবাবেই গৈ তেওঁৰ বস্তুটো আদৰি লওক, মই এইটো কথা নাই কোৱা। গুণগত মানদণ্ড লাগিব। ব্যৱসায় বাণিজ্যত প্ৰতিষ্ঠিত হবলৈ, সাফল্যমণ্ডিত হবলৈ আপোনাৰ গুণগত মানদণ্ডটো থাকিবই লাগিব। সেই গুণগত মানদণ্ড থকাৰ পিছতো আমি থলুৱা ব্যৱসায়ীক কিন্তু আমাৰ মৰম, আমাৰ সন্মান জনোৱাত মই কৃপণ বুলি কৈছো। ভোলানাথ বৰুৱা কোনেও কৃপণ বুলি কোৱা নাছিল। ভোলানাথ বৰুৱা আৰ্থিকভাৱেও কৃপণ নাছিল। ভোলানাথ বৰুৱাৰ মন মনন চিন্তনৰ পিনৰ পৰাও কৃপণ নাছিল। আৰু তেওঁ কৃতজ্ঞতা জনোৱাৰ ক্ষেত্ৰত, অসমীয়া মানুহৰ ব্যৱসায়ীৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা মানসিকতাৰ ক্ষেত্ৰত অদৰকাৰী সন্দেহ, অদৰকাৰী কৃপণালী, অদৰকাৰী সূচীবায়ুগ্ৰস্ততা, এইবোৰ কথাই ক্ষতি কেৱল ব্যৱসায়টোক নাই কৰা, এই ক্ষতি কৰিছে সমগ্ৰ জাতিটোক। সেইকাৰণে আজিকালি কেৱল হাঁহে অসমীয়া মানুহে কেৱল আন্দোলন কৰে। আন্দোলন কৰিবলৈ আমাক বহু ক্ষেত্ৰত কেতিয়াবা ৰাষ্ট্ৰযন্ত্ৰই বা যিসকল কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আছে, তেওঁলোকে বাধ্য কৰে। আৰু প্ৰায়বোৰ আন্দোলনৰ এক যুক্তিসংগত কাৰণ আছে। সেইবোৰ কথালৈ আজি যোৱাৰ কথা বাৰু নহয়, কিন্তু মই এইটো কথাও কওঁ, ৰাজপথৰ সংগ্ৰামৰ লগত আমি অম্বিকাগিৰিৰ কথা বাৰে বাৰে কওঁ নহয়, ভাষাৰ কথা, মাটিৰ কথা, আমাৰ দখলৰ কথা, মনোৰম গগৈও প্ৰায় কৈ থাকে। সেইখিনি কথা আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোৱাৰ দৰে বা অন্যান্য মহান মনীষীসকলে কোৱাৰ দৰে সেইখিনি কথা যদি আমি নিজৰ বুকুৰ মাজত, আপুনি হিয়াৰ মাজত, হৃদয়ৰ মাজত, মগজুৰ মাজত আমি যদি কঢ়িয়াই ফুৰিব নোৱাৰো, আৰু কেৱল কঢ়িয়াই ফুৰাই নহয়, বাস্তৱ জীৱনত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত যাতে আমি কৃপণালী নকৰো, দ্বিধাবোধ নেদেখুৱাও, তেনেকুৱা কৰিব পাৰিলেহে আচলতে আমাৰ মানসিকতাৰ কিছু পৰিৱৰ্তন হ'ব। মানসিকতা পৰিৱৰ্তনৰ বাবে কাৰো হাতত কোনো অস্ত্ৰোপচাৰ নাই। কাৰো হাতত আজি কৰোনাৰ বিৰুদ্ধে যিটো ভেকচিন দিছে, বহু মানুহে ভাবিছে ভেকচিন দিয়াৰ পিছত হয়তো এটলিষ্ট এবছৰ বা 1.5 বছৰ কাল আমি ৰোগমুক্ত হৈ থাকিম, যদিও তাৰ ওপৰতো বিভিন্ন কথা বতৰা আছে। মই এইটো কথা কৈছো, কিছুমান ৰোগৰ ভেকচিন থাকে, ভেকচিন দিয়াৰ পিছত সেই ৰোগ আৰু কেতিয়াও নহয়। কৰোনাৰ কথা আমি পাহৰো, কৰোনালৈ ইমানখিনি আমাৰ গৱেষণা হোৱা নাই, আমি এতিয়াও যুঁজি আছো, সমগ্ৰ মানৱ জাতি যুঁজি আছে। মই এইটো কথাই কব লৈছো, মানসিকতা পৰিৱৰ্তনৰ ক্ষেত্ৰত কৰোনা ভেকচিনৰ লগত অকমান মিল আছে। কৰোনা ভেকচিন লোৱাৰ পিছত আপুনি যিহেতু বুকুত হাত থৈ কব নোৱাৰে যে মই আৰু সাৱধানতা অৱলম্বন নকৰো, কাৰণ এতিয়া মই ভেকচিন ললো, টিকা ললো, মোৰ আৰু কৰোনা নহয়। ঠিক তেনেকৈ মানসিকতা পৰিৱৰ্তনৰ ক্ষেত্ৰৰ বাবেও কোনো এটা কিন্তু ভেকচিন নাই। এই ভেকচিন কোনো এটা এন্টিবায়টিকো নাই। এই ভেকচিন হ'ব লাগিব সামুদায়িক, সৰ্বাত্মক। এই সামুদায়িক সৰ্বাত্মক যাত্ৰাৰ মাজত এটা যাত্ৰা হ'ব প্ৰগতিশীল ইতিহাসৰ সমল বিচাৰি আমি সেইসকল লোকৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰা, ইতিহাসৰ সেই সমলৰ পৰা, যিজনৰ বাবে আটাইতকৈ উৎকৃষ্ট বলিষ্ঠ প্ৰতীক আছিল সদাগৰ ভোলানাথ বৰুৱা। আৰু দ্বিতীয়তে আমি কৰিব পৰা যিখিনি কাম, আমাৰ কাষৰে কোনোবা এজন প্ৰতিষ্ঠিত বা প্ৰতিষ্ঠা পাবলৈ লাভ কৰা থলুৱা ব্যৱসায়ী আৰু আন সকল ব্যৱসায়ী, মই অকল থলুৱা বুলি অনবৰত থলুৱাৰ মই কাৰ্ডখন খেলিব খোজা নাই, তেওঁলোকক আমি যদি ভাল কাম কৰিছে, গুণগত মানদণ্ড যদি তেওঁলোকে ৰাখিছে, তেওঁলোকৰ বস্তু সামগ্ৰীৰ প্ৰতি আমি অকমান যোগাত্মক মনোভাৱ দেখুৱাব পাৰিব লাগিব। সেইটো দেখুৱাব পাৰিলে আমি আগবাঢ়ি যাব পাৰিম। আৰু বাণিজ্যৰ জৰিয়তে যিটো জাতি আগবাঢ়ি যাব নোৱাৰে, সেই মই আৰম্ভণিতে কোৱা আনন্দৰাম ঢেকিয়াল ফুকনৰ সেই বাণী যে অসমীয়া মানুহ পিছ পৰি থকাৰ অন্যতম মূল কাৰণ ব্যৱসায় বাণিজ্যত আমি দেখুৱাব নোৱাৰা পাৰদৰ্শিতা বা ব্যৱসায় সম্পৰ্কে আমাৰ ভুল ধাৰণা, ধন কেৱল মাটিৰ তলত পুতি থোৱা যিটো মানসিকতা, সেইখিনি কথাৰ পৰিৱৰ্তন হৈছে। ধন আমি কেইদৰে ব্যৱহাৰ কৰিব লাগে হয়তো জানিছো, কিন্তু এই ধন ব্যৱহাৰ আমাতকৈ ভালকৈ জানি ব্যৱসায় কৰা মানুহক সন্মান জনাবলৈ কিন্তু আমি জনা নাই। আজি যদি আনন্দৰাম ঢেকিয়াল ফুকনৰ পুনৰবাৰ জন্ম হলহেঁতেন, তেওঁ হয়তো আৰু অতি সুন্দৰভাৱে এই কথাটোৰ বৌদ্ধিক বিশ্লেষণ, অস্ত্ৰোপচাৰ কৰি এক সকলোৰে গ্ৰহণযোগ্য এটা উত্তৰ উলিয়াবলৈ সক্ষম হলহেঁতেন। কিন্তু আমিও তেওঁৰ উত্তৰসূৰী হিচাপে, তেওঁক ভাল পোৱা, তেওঁক সন্মান কৰা মানুহ হিচাপে, এই ইতিহাসৰ এই বৰেণ্য ব্যক্তিসকলক ভাল পোৱা, সন্মান কৰা মানুহ হিচাপে আমি সকলোৱে মিলি এই মানসিকতা পৰিৱৰ্তন কৰিবলৈ সেই যাত্ৰাত আমি অংশীদাৰ হোৱা উচিত। সেইটো অংশীদাৰ হ'ব পাৰিলে সেয়াই হ'ব প্ৰয়াত বাণিজ্যবীৰ ভোলানাথ বৰুৱাৰ প্ৰতি আমি জনাব পৰা আটাইতকৈ ডাঙৰ সন্মান আৰু শ্ৰদ্ধাঞ্জলি।
আৰু পুনৰ শেষত মই দোহাৰো এই ক্ষেত্ৰত তেজপুৰৰ বিভিন্ন অনুষ্ঠান অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু আজিৰ গোটেই অনুষ্ঠানটো মোৰ লগত সংযুক্ত কৰি দিয়া আৰু মই এতিয়ালৈকে কিন্তু নাম নোলোৱা শেষলৈ মই ৰৈ থকা ডক্টৰ মনোজ কুমাৰ হাজৰিকা যি দৰং কলেজৰ বাণিজ্য বিভাগৰ লগত জড়িত তেনে মানুহৰ এটা ডাঙৰ দায়িত্ব আছে আৰু আজিৰ যিটো আৰম্ভণিৰ জৰিয়তে আপোনালোকে সেই দায়িত্বৰ এটা প্ৰকাশ কৰি অসমীয়া মানুহৰ মাজত এটা বাৰ্তা দিছে মই ভাবো অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ ডক্টৰ মনোজ কুমাৰ হাজৰিকা বৰা ডাঙৰীয়া দাস ডাঙৰীয়া আৰু তেজপুৰতে থকা হেমন্ত বৰুৱা শান্তনু বৰুৱা ডক্টৰ ভূপেন শইকীয়া এই সকল লোকৰ এই সময়ত কৰা যিখিনি কাম তাৰ জৰিয়তে আমি আগবাঢ়ি যাব লাগিব তেজপুৰে সেই বাট দেখুৱালে মই ভাবো অসমে সেই বাটেৰে আগবাঢ়িব আৰু সেই বাটৰ মাজতে জিলিকি উঠিব অসমীয়া মানসিকতাৰ কিছুবোৰ যোগাত্মক উপাদান আৰু সেই উপাদানৰ মাজেৰে আমি ভালকৈ বিশ্লেষণ কৰিব পাৰিম সদাগৰ ভোলানাথ বৰুৱা ধন্যবাদ হয় ধন্যবাদ আজি আমাৰ এই অনুষ্ঠান প্ৰত্যক্ষ হিচাপে চাই আছে প্ৰায় 100ৰ ওপৰ দৰ্শকে লগতে আমাৰ এই অনুষ্ঠান পাইছে প্ৰায় 3500 লোকে তাৰে মাজত বহুতেই শুভেচ্ছা বাণী আগবঢ়াইছে এজনে এটা প্ৰশ্ন উত্থাপন কৰিছে ময়ূৰ বৰা ডাঙৰীয়ালৈ তিৰুপতিম শৰ্মা তেখেতে সুধিছে উপাচাৰ্য আশুতোষ মুখাৰ্জীৰ দিনত কলিকতা মহাবিদ্যালয়ত যি অসমীয়া বিভাগৰ ব্যৱস্থা খোলা হৈছিল বৰ্তমানে সেই অসমীয়া বিভাগ আছেনে নাই মই জনাতটো এতিয়া নাই কিন্তু ঠাউকতে মই কৈছো হেতু বহুত আগতে যেহেতু বুজ কৰো এনেকুৱা এটা হল কলিকতা বিশ্ববিদ্যালয়ৰ আপুনি জানে যে সেই সময়ত 47-48 চনলৈ আমি যেটো মেট্ৰিক পৰীক্ষা বুলি কওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাও কলিকতা বিশ্ববিদ্যালয়ে পাতিছিল আমি গৌৰৱ কৰো কিদৰে ডক্টৰ বাণীকান্ত কাকতীয়ে সমগ্ৰ কলিকতা বিশ্ববিদ্যালয়ৰ অঞ্চলৰ মাজত আটাইতকৈ ভাল নম্বৰ পাবলৈ সক্ষম হৈছিল কিন্তু যেহেতু ইয়াত বিশ্ববিদ্যালয় স্থাপন হল 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় তাৰ পিছৰ প্ৰায় বুজ কৰো মোৰ চনটো মনত নাই কলিকতা বিশ্ববিদ্যালয়ত সেই ধৰণে এককভাৱে অসমীয়া চৰ্চাটো হয়তো নাই কিন্তু মই এই ক্ষেত্ৰত আপোনালোকক অতি খুলি মুকলিভাৱে কওঁ মই এতিয়াই ক'ব পৰাকৈ মোৰ হাতত তথ্য নাই হয়তো দিল্লী বিশ্ববিদ্যালয়ত আমি যেতিয়া পঢ়িছিলো তাততো অসমীয়া বিভাগ আছিল ডক্টৰ মামনি বাইদেৱে আমাক পঢ়াইছিল মামনি ৰয়ছম গোস্বামীয়ে হয়তো যদি কলিকতা বিশ্ববিদ্যালয়তো এটা পৰ্যায়লৈকে চলি আছিল হেতু তাৰ এটা সম্ভাৱনা আছে কিন্তু আজি চলি আছে নাই যদি খুদে মই বোধ কৰো হয়তো অসমীয়া বিভাগ হিচাপে চলি থকা নাই কিন্তু কৰবাত বহুবোৰ বিশ্ববিদ্যালয়ত কেতিয়াবা মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজৰ এটা আধুনিক ভাৰতীয় ভাষাৰ অংশ হিচাপে হয়তো চলি থাকিব পাৰে মই তিৰুপতিম শৰ্মাক জানো এসময়ত ফেচবুকৰ জৰিয়তে মোৰ লগতো তেওঁ কিবা কিবি প্ৰশ্ন সুধিছিল হে একেজনেই যদি হয় তেখেতকো মই ধন্যবাদো জনাম আৰু তেখেতক মই অনুৰোধ কৰিম যাতে তেওঁ নিজেও এই কথাটোৰ অকমান বিচাৰ খুচাৰ কৰে ধন্যবাদ ধন্যবাদ আমি প্ৰায় শেষৰ ফালে অৱতীৰ্ণ হৈছোহি প্ৰথমে অসমীয়া ব্যৱসায় উন্নয়ন পৰিষদৰ তৰফৰ পৰা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অতি ব্যস্ততাৰ মাজতে প্ৰায় 1 ঘণ্টা 25 মিনিট সময় লাইভ বক্তৃতা অংশগ্ৰহণ কৰা নিৰ্দিষ্ট বক্তা শ্ৰীযুত ময়ূৰ বৰাদেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো তেখেতৰ অংশগ্ৰহণে আমাৰ এই অনুষ্ঠানটিৰ সুস্থ বৃদ্ধি কৰাত সহায় কৰিলে লগতে সাউ ভোলানাথ বৰুৱাদেৱৰ বহুতো নজনা তথ্য তেওঁ আগবঢ়ালে মই ভাবো এই তথ্যসমূহে ভৱিষ্যতে ভোলানাথ বৰুৱাদেৱৰ এখন পূৰ্ণাংগ জীৱনী প্ৰকাশ কৰাত সহায় কৰিব লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অসমীয়াৰ মানসিকতাৰ বিষয়ে তেওঁ অকৃত্ৰিমভাৱে ব্যক্ত কৰিলে আৰু এটা ডাঙৰ কথা তেওঁ আজি উল্লেখাই দিলে জ্ঞানাভিধি বৰদেৱে যিটো উপাধি ভোলানাথ বৰুৱাদেৱক দিছিলে বাণিজ্যবীৰ আচলতে আমি সাউ ভোলানাথ বৰুৱা বুলি নুবুলি বাণিজ্যবীৰ বুলিলেহে বেছি তেওঁক সন্মান জনোৱা হ'ব বুলি মই ভাবিছো ইমানতেই আমাৰ এই বক্তৃতা অনুষ্ঠানৰ অন্ত পৰিছে আজি আমাৰ এই বক্তৃতা অনুষ্ঠানত প্ৰত্যক্ষৰূপে অংশগ্ৰহণ কৰা অসমীয়া ব্যৱসায় উন্নয়ন পৰিষদৰ সকলো সদস্যৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকলে আমাৰ এই অনুষ্ঠান
চাই আছে বা ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন স্থানৰ পৰাও চাব পাৰে তেনেকুৱা এটা সুবিধা আছে যিহেতু মই গম পোৱা নাই কোনে ক'ৰ পৰা চাইছে সকলোকে ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠান ইমানতেই সমাপ্ত কৰিলো ধন্যবাদ শুভৰাত্ৰি ধন্যবাদ।